নমস্কাৰ, মই মৌচুমীয়ে গ্ৰন্থকথাৰ মজিয়ালৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। গ্ৰন্থকথা হৈছে অসমীয়া ভাষাৰ এটা প্ৰথমটো অডিঅ' বুক প্লেটফৰ্ম আৰু গ্ৰন্থকথা আপোনালোকে এণ্ড্ৰইড আৰু এপল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰে, গুগল আৰু এপল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে বিভিন্ন অসমীয়া ভাষাৰ গল্প, কবিতা, প্ৰবন্ধ, শ্ৰব্যৰূপত উপভোগ কৰিব পাৰিব। প্ৰত্যেক দেওবাৰৰ দৰে এইবাৰো আমি এটা বিশেষ বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ বিষয়বস্তু হৈছে ইউৰোপত থকা অসমীয়াভাষীৰ অভিজ্ঞতা তেওঁলোকে ক'ব। তেওঁলোকে কেনেকৈ ইয়াত অধ্যয়ন উচ্চ শিক্ষাৰ বাবে আহিছিলে আৰু ইয়াত কৰ্মসংস্থাপনৰ বিষয়ে ক'ব। তেওঁলোকৰ অভিজ্ঞতা আমি শুনিম। সেই উপলক্ষে আজি আমাৰ মাজত কেইগৰাকীমান বিশেষ অতিথি উপস্থিত আছে। মই আপোনালোকক তেওঁলোকৰ লগত চিনাকি কৰি দিবলৈ ওলাইছোঁ। আমাৰ মাজত আছে ডক্টৰ আইৰি এৰি, তেওঁ আছে ছুইডেনৰ পৰা। ডক্টৰ অঞ্জুম দিহিঙীয়া, নমস্কাৰ, গটেনবাৰ্গ ছুইডেনৰ পৰা। আমাৰ লগত আছে পিনাক্ষী কলিতা আয়াৰলেণ্ডৰ পৰা। নমস্কাৰ। দেৱাশিষ তামুলী অষ্ট্ৰিয়াৰ পৰা আৰু আছে প্ৰাঞ্জল চেতিয়া আয়াৰলেণ্ডৰ পৰা। আপোনালোক সকলোকে আমাৰ গ্ৰন্থকথাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। 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 প্ৰথমতে এৰিৰ পৰাই আৰম্ভ কৰিব ওলাইছোঁ। আপোনাৰ বিষয়ে অকণমান চমুকৈ আমাৰ দৰ্শকৰ আগত ক'লে ভাল লাগিব। হয়, নমস্কাৰ। মোৰ নাম হৈছে আইৰি সঞ্জীৱ সোণোৱাল। মই নগাঁও জীয়ৰী হয় আৰু মই বিয়া হৈছোঁ বিহপুৰীয়া মহিষা পথাৰলৈ। মই মাষ্টাৰ্ছ কৰিছিলোঁ পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ পৰা বায়' ইনফৰ্মেটিক্সত আৰু তাৰপিছত মাষ্টাৰ্ছ কৰাৰ পিছত মোৰ ৰিচাৰ্চ জাৰ্নিটো ষ্টাৰ্ট হ'ল তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা বায়' ইনফৰ্মেটিক্স আৰু কম্পিউটেশ্যনেল বায়'লজি। আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা মই আৰু ফাৰ্ডাৰ ৰিচাৰ্চ কৰিলোঁ IIT গুৱাহাটী আৰু টাটা মেমৰিয়েলত মই কেঞ্চাৰ ষ্টাডি অলপ কৰিলোঁ। এণ্ড দেন মই ছুইডেনত অফাৰটো পালোঁ লিঞ্চপিন ইউনিভাৰ্চিটিত অলপ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ অলপ ৰিচাৰ্চ কৰিবলৈ। আৰু বৰ্তমান মোৰ 2.5 বছৰৰ কন্যা সন্তান এগৰাকী আছে। আৰু মই মোৰ মাদাৰহুড জাৰ্নিটো ষ্টাৰ্ট হওঁতেই মই এই অফাৰটো পাইছিলোঁ। কিন্তু জাৰ্নিটো যেতিয়া ষ্টাৰ্ট হৈছিলে আৰু ছুইডেনত অহাটো যথেষ্ট কঠিন আছিলে, কাৰণ কি একো মোৰ আইডিয়া নাছিলে। বাট এই ক্ষেত্ৰত মোৰ স্বামী আৰু মোৰ ইনলজ আৰু মোৰ নিজৰ মা দেউতাই যথেষ্টখিনি হেল্প কৰিলে। আৰু সেই হেল্পৰ থ্ৰু দিয়ে মই মোৰ কন্যা সন্তানটিক থৈ আহি ছুইডেনত ৰিচাৰ্চ কৰিব পাৰিলোঁ। আৰু তাৰপিছত মই তেওঁলোক দুজনকে মই আকৌ লৈ আহি পাৰি মই ইয়াতে আমি লিঞ্চপিনত আছোঁ বৰ্তমান। হয়, ধন্যবাদ আইৰি। এতিয়া মই পিনাক্ষী কলিতাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ বিষয়ে অকণমান চমুকৈ আমাৰ দৰ্শকৰ বাবে জানিব বিচাৰিম আপোনাৰ বিষয়ে। নমস্কাৰ, মই পিনাক্ষী কলিতা। মোৰ ঘৰ গুৱাহাটীত। মই বৰ্তমান আয়াৰলেণ্ডত থাকোঁ। গতিকে মই 2018তে আহিলোঁ। 2015ত যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰি প্ৰায় 3 বছৰে পুনেত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে চাকৰি কৰি আছিলোঁ। তাৰপিছত আচলতে পুনেত থাকোঁতে জাৰ্নিটো আৰম্ভ হ'ল। ঢেৰ এডুকেশ্যন ফেয়াৰ জইন কৰিছিলোঁ সেইটো সময়ত আৰু তেনেকেই এই লিংকবোৰ পাইছিলোঁ। আৰু গতিকে মই সেই 2018ত ইয়ালৈ মাষ্টাৰ্ছ কৰিবলৈ আহিলোঁ। আৰু তেতিয়া তাৰ পিছৰ পৰা 5 বছৰেই হ'ল ইউনিফাৰ বুলি কোম্পানী এটাত মই এতিয়া IT প্ৰডাক্ট অ'নাৰ হিচাপে কাম কৰোঁ। ভাল লাগিল আপোনাৰ বিষয়ে জানি। এতিয়া আমি দেৱাশিষ তামুলী আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ বিষয়ে অকণমান চমুকৈ। হয়, মোৰ ঘৰ যোৰহাটত আৰু বৰ্তমান মই অষ্ট্ৰিয়াৰ লিঞ্চত থাকোঁ। আৰু ইয়াতে মই মোৰ ছেকেণ্ড মাষ্টাৰ্ছ কৰি আছোঁ মেনেজমেণ্ট ইন পলিমাৰ টেকনলজিত ইউহান্স কেপ্ৰা ইউনিভাৰ্চিটিত। আৰু ৰিচেণ্টলি মোৰ থেচিছ ৱৰ্ক কমপ্লিট কৰিলোঁ উডকে প্লাছ নামৰ এটা ৰিচাৰ্চ বেছড কোম্পানীত। It was about developing sensors for composite health monitoring system. আৰু নেক্সট উইকত মোৰ ডিফেন্স আছে।
আৰু ইণ্ডিয়াত মোৰ এডুকেশ্যন ক'বলৈ গ'লে মোৰ গোটেই আপ টু 12 মই নগাঁৱত পঢ়া। তাৰপিছত মই বেচেলৰ কেমিকেল ইঞ্জিনিয়াৰিং কৰিলোঁ কৰ্ণাটকৰ পৰা। তাৰপিছত মাষ্টাৰ্ছ কৰিলোঁ MS ইউনিভাৰ্চিটি বৰোদাৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিঙত, আৰু স্পেচিয়েলাইজেশ্যন আছিলে পলিমাৰ টেকন'লজিত। তাৰপিছত জবৰ জাৰ্ণি বুলি ক'লে আফটাৰ বেচেলাৰ্ছ মই বম্বে গৈছিলোঁ। তাতে এটা কেমিকেল ইণ্ডাষ্ট্ৰি এটা প্ৰডাকশ্যন এক্সিকিউটিভ 1.5 year মই তাত জব কৰিছিলোঁ। আৰু আফটাৰ মাষ্টাৰ্ছ মই বৰোদাত এটা পলিমাৰ ইণ্ডাষ্ট্ৰিত R&D ডিপাৰ্টমেণ্ট এজ এ কোৱালিটি কণ্ট্ৰল ইঞ্জিনিয়াৰ জব কৰি আছিলোঁ। আৰু ইয়াতে ডিউৰিং ষ্টাডি মই 2টা কোম্পানীত ইণ্টাৰ্ণশ্বিপ কৰিলোঁ। আৰু ৰাইট নাও আই এম অলছ' লাৰ্ণিং জাৰ্মান লেংগুৱেজ। দিছ ইজ অল। থেংক ইউ। ধন্যবাদ দেৱাশিষ। এতিয়া প্ৰাঞ্জল চেতিয়া আপোনাৰ পৰা। হয়, নমস্কাৰ আকৌ এবাৰ সকলোকে। মোৰ নাম হৈছে প্ৰাঞ্জল চেতিয়া। মোৰ ঘৰ তিনিচুকীয়া কাকপথাৰ কৈলাশপুৰ নামৰ গাঁৱত। স্কুলীয়া শিক্ষা মই কৈলাশপুৰৰ পৰাই মই কৰিলোঁ। তাৰপিছত মই তিনিচুকীয়া কলেজৰ পৰা ছায়েন্সতে হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ। হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত মই গোৱাৰ পৰা ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট কলেজৰ পৰা মই গ্ৰেজুৱেশ্যন কৰিলোঁ। এইটো বেচিকেলি আপোনাৰ হোটেল আৰু টুৰিজমৰ ওপৰত গ্ৰেজুৱেশ্যন কৰিলোঁ। তাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছতে মই গোৱাতে প্ৰায় হলিডে ইন নামৰ হোটেল এখনত প্ৰায় 1.5 বছৰমান কাম কৰিলোঁ। তাৰপিছৰ পৰা মই তাত 1.5 বছৰমান কাম কৰাৰ পিছত মই 2017 চনত ইটালীৰ এটা কষ্টা কৰ্চিয়া নামৰ জাহাজ কোম্পানী এটাত কাম কৰিলোঁ। তাত সেই কোম্পানীত প্ৰায় 2 বছৰ আছিলোঁ। তেতিয়া মই প্ৰায় ইউৰোপৰ বহুতকেইখন দেশ ঘূৰিলোঁ। আৰু সেইটো সময়তে মোৰ বহুত লগৰ ল'ৰা ছোৱালীয়ে বাহিৰত পঢ়িবলৈ গ'ল, কানাডা হওক বা অষ্ট্ৰেলিয়া, এনেকৈ নিউজিলেণ্ড, ছুইজাৰলেণ্ড এনেকৈ কৰি। সেই তাহাঁতৰ লগত যেতিয়া মই কণ্টেক্টত আছিলোঁ, তাহাঁতৰ পৰা এটা অনুপ্ৰাণিত হৈ মই ভাবিলোঁ যে কি ময়ো যদি বাহিৰত যদি অলপ যদি পঢ়িব পাৰোঁ বা মাষ্টাৰ্ছে হওক বা কিবা যদি কৰিব পাৰোঁ এটা ভাল হ'ব চাগে। সেই ভাবিয়ে ময়ো মোৰ লাহে লাহে ৰিচাৰ্চ আৰম্ভ কৰি লাহে লাহে মই বাহিৰলৈ যাবলৈ চেষ্টা কৰিলোঁ। আৰু সেইমতে মই কলেজ চিলেক্ট কৰিলোঁ আৰু যে ক'ত যোৱা হ'ব। 2019 চনত মই আয়াৰলেণ্ডৰ গ্ৰিফিথ কলেজত মই মাষ্টাৰ্ছ কৰিলোঁ আপোনাৰ ইণ্টাৰনেশ্যনেল টুৰিজম এণ্ড হস্পিটেলিটি মেনেজমেণ্টৰ ওপৰত। তাৰ পৰা মাষ্টাৰ্ছ কৰি শেষ কৰাৰ পিছতে মই এখন 4-star হোটেলত এজ এ ফুড এণ্ড বেভাৰেজ ছুপাৰভাইজাৰ হিচাপে মই মোৰ কৰ্মজীৱন আৰম্ভ কৰিলোঁ। আৰু বৰ্তমান সেই হোটেলৰ পৰা অলপমান আঁতৰি আহিলোঁ। এতিয়া মই এটা ৰিটেইল কোম্পানী কালান কৰ্পৰেশ্যন বুলি এটা কোম্পানী আছে আপোনাৰ ডাবলিনৰ কাৰ্লত। সেই কোম্পানীটোৰ বৰ্তমান মই এজন ইনষ্টৰ মেনেজাৰ হিচাপে বৰ্তমান কৰ্মৰত আছোঁ। সেইখিনিয়ে আৰু মোৰ ক'বলগীয়া বিষয়ে। ডক্টৰ অঞ্জুম দিহিঙীয়া, আপোনাৰ বিষয়ে অকণমান আমাৰ দৰ্শকৰ জনালে ভাল লাগিব। হয়, নমস্কাৰ সকলোকে। মোৰ নাম অঞ্জুম দিহিঙীয়া। পোনপ্ৰথমে মই মৌচুমী বা আৰু গ্ৰন্থকথাৰ ধন্যবাদ জনাব বিচাৰিছোঁ আজি বিশেষ অনুষ্ঠানটিলৈ মোক আমন্ত্ৰণ কৰাৰ বাবে। চ' থেংক ইউ ছ' মাছ। ধন্যবাদ তুমি জইন কৰাৰ কাৰণে। থেংক ইউ। মোৰ ঘৰ তেজপুৰত। মই স্কুলিং তেজপুৰৰ পৰা কৰিছোঁ। দেন মই বেচেলাৰ্ছ কৰিলোঁ ফ্ৰম দৰং কলেজ, তেজপুৰতে আছে। দৰং কলেজৰ পৰা মই তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিত ঘৰৰ ওচৰতে তাতে মই মাষ্টাৰ্ছ কৰিলোঁ। মাষ্টাৰ্ছ কৰি পেলাই মই নেক্সট মই PhD কৰিলোঁ আপোনাৰ CSIR NIST যোৰহাট বুলি এটা ইনষ্টিটিউট আছে আমাৰ অসমত। একচুৱেলি CSIR ইজ এ নেশ্যনেল অৰ্গেনাইজেশ্যন। এওঁলোকৰ more than 30 লেবছ আছে ইণ্ডিয়াত, অল অভাৰ ইণ্ডিয়া। তাৰ এটা যোৰহাটত আছে। তাতে মই PhD কৰিলোঁ। PhD শেষ কৰাৰ পিছতে মই আপোনাৰ এবছৰ CSIR NIST-তে এজ এ টেকনিকেল এছিষ্টেণ্ট চাকৰি কৰি আছিলোঁ 1 বছৰ, 2021 পৰা 22লৈকে। তাৰপিছত 2023ত মই অপৰচুনিটি পালোঁ গথেনবাৰ্গ আহিবলৈ। তাৰপিছত 2023 পৰা এতিয়ালৈকে মই ইয়াতে আছোঁ। আৰু মোৰ ৰিচাৰ্চৰ বিষয়ে ক'ব গ'লে মোৰ PhD-টো আছিলে ৰোল অফ ভাইটামিন K। আমি যোনবোৰ ভাইটামিনছ খাওঁ ডায়েবেটিছ পেচেণ্টছত, সেইটোৱে ভাইটামিনছখিনিয়ে কেনেকৈ এফেক্ট কৰে, কি বেনিফিচিয়েল ইফেক্ট আছে, কি মলিকুলাৰ লেভেলত কি তেওঁলোকে মেকানিজম ৰেগুলেট কৰে, সেইটো মোৰ PhD টপিক আছিলে PhD-ত। আৰু বৰ্তমান মোৰ যোনটো ৰিচাৰ্চ টপিক হয় সেইটো অবিচিটিৰ ওপৰত। এতিয়া মই
starvationৰ effect চাই আছো কেনেকে আমি যদি কমকে খাওঁ বা আমি যদি ফাস্টিং কৰো কেনেকে আমাৰ হেল্থ ৰেগুলেট হয় কিবা স্পেসিফিক প্ৰটিন বা জিনছ আমি ডিসকভাৰ কৰিব পাৰো নেকি হেতুৱে মোৰ ৰিসাৰ্চ টপিক হয় বৰ্তমান পোস্ট ডক কৰি থাকোতে এতিয়া বৰ্তমান থ্যাংক ইউ ধন্যবাদ অঞ্জু ধন্যবাদ ভাল লাগিল তোমাৰ বিষয়ে জানি এতিয়া আমি ডক্টৰ এৰিৰ ওচৰলৈ যাব বিচাৰিছো এৰি তুমি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা পিএইচডি কৰিলা তোমাৰ এই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা লিনচপিন ছুইডেনৰ এই যিটো যাত্ৰা তুমি কেনেকৈ এই সুযোগ পালা তুমি লিনচপিন ইউনিভাৰ্চিটিত পোস্ট ডক কৰিবলৈ গৱেষণাৰ কাম কৰিবলৈ এই বিষয়ে অকমান তোমাৰ যাত্ৰাটোৰ বিষয়ে আমাক দৰ্শকক জনাবা নেকি হয় শিওৰ মোৰ তেজপুৰ ইউনিভাৰ্চিটিৰ যাত্ৰাটো ষ্টাৰ্ট হৈছিলে 2015ত মই 2015ত এনৰোল হৈছিলোঁ পিএইচডি আৰু ভেংকট সতীশ কুমাৰ ছাৰৰ আণ্ডাৰত মই পিএইচডি কৰিছিলোঁ আৰু 2018ত মই মোৰ থিচিছ অলমোষ্ট ছাবমিট কৰিবলৈ হৈছিলে আৰু চ' তেওঁৰ পৰাই ইনস্পায়াৰ হৈছিলোঁ যে বাহিৰত এব্ৰডত এপ্লাই কৰিব লাগে কাৰণ কি কম্পিউটেশ্যনেল বায়'লজিৰ স্কোপটো বাহিৰত বহুত বেছি আছিলে ইউৰোপে হওক বা ইউএছএ হওক তো মোৰ 2018ৰ পৰাই সাৰ্চ কৰা ষ্টাৰ্ট হৈ গৈছিলে মোৰ মানে এব্ৰডত এপ্লাই কৰা ষ্টাৰ্ট হৈ গৈছিলে কিন্তু ক'বাত না ক'বাত মানে লেফট আউট হৈ গৈছিলে ক'বাত ইণ্টাৰভিউত হোৱা নাছিলে বা ক'বাত প্ৰফাইলটো এলাইন হোৱা নাছিলে ক'বাত না ক'বাত লেফট আউট হৈ গৈছিলে তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটিৰ থিচিছ ছাবমিট কৰাৰ পিছত আকৌ মই আইআইটি গুৱাহাটীতো অলপ ৰিচাৰ্চ কৰিছিলোঁ আৰু তাৰপিছত আইআইটি গুৱাহাটীত থাকোঁতে মই বিবাহত আবদ্ধ হ'লোঁ মোৰ স্বামী দেৱৰাজ সোণোৱালৰ লগত আৰু বিবাহৰ পিছত ৰিচাৰ্চ কৰি আছিলোঁ আইআইটি গুৱাহাটীতে কিন্তু মই অলপ ৰিচাৰ্চ কম্পিউটেশ্যনেল বায়'লজি হ'লেও মই অলপ কেঞ্চাৰৰ ওপৰত মোৰ ৰিচাৰ্চ কৰা আগৰ পৰাই ইচ্ছা আছিলে তো সেইকাৰণে মই লিংকডইন থ্ৰু দিয়ে মই টাটা মেমৰিয়েলত যোনখন আপোনাৰ মুম্বাইত আছে তাতে মই এপ্লাই কৰা ষ্টাৰ্ট কৰিলোঁ আৰু তেওঁলোকেও কেঞ্চাৰ জিনোমিক্স আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স থ্ৰু দি মানে ৰিচাৰ্চ কৰে আৰু মই এপ্লাই কৰিলোঁ আৰু মই মুম্বাই শ্বিফ্ট হৈ গ'লোঁ 2021ত ডিচেম্বৰ আৰু শ্বিফ্ট হৈ যোৱাৰ পিছত মোৰ জাৰ্নিটো অলপমান টাৰ্ণ হ'ল কেঞ্চাৰ আৰু অলপ কোডিঙৰ ওপৰত কমপ্লিটলি লাইক পাইথন বা যিকোনো স্ক্ৰিপ্টিং এণ্ড অল তাৰপিছত তথাপিও মই এব্ৰডত যোৱা আশা এটা আছিলে আমাৰ সপোন আছিলে মোৰ আৰু মোৰ হাজবেণ্ডৰ এটা সপোন আছিলে যে আমি বাহিৰত এবাৰ হ'লেও চাকৰি কৰিব যাম বুলি তথাপি মই এপ্লাই কৰি আছিলোঁ কিন্তু তেতিয়ালৈকে একো কল অহা নাছিলে তাৰপিছত 2022 ছেপ্টেম্বৰত মই লিংকডইন থ্ৰু দিয়ে মই এই কলটো দেখিছিলোঁ যে মানে মেচিন লাৰ্ণিং আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ছুইডেনত পোষ্ট ডক লাগে দেন আই ষ্টাৰ্টেড এপ্লাইং আই ছাবমিটেড মাই ৰিজিউম আৰু তাৰপিছত মোৰ কল এটা আহিলে ইণ্টাৰভিউৰ কাৰণে চ' ইট ৱাজ কুৱাইট স্পণ্টেনিয়াছ আছিলে বস্তুটো আৰু তেতিয়া মই 3 months প্ৰেগনেণ্ট আছিলোঁ আৰু মই ভাবোঁ যে মেবি চাগে মোৰ প্ৰেগনেঞ্চিও এটা লাকি চাৰ্ম হ'ব পাৰে তো মই বহুত কুইক ৰেছপন্সত মই এটা ইণ্টাৰভিউৰ কাৰণে কল পালোঁ তো 2টা ৰাউণ্ড হ'ল ফাৰ্ষ্টটো আপোনাৰ এনেই বেচিক ইণ্টাৰভিউ ৰাউণ্ড লাইক পাৰ্চনেলিটি ইণ্টাৰেষ্ট সুধিলে আৰু তাৰপিছত প্ৰেজেণ্টেশ্যন এটা দিব ক'লে মই দিলোঁ সেইটো তাৰপিছত উইদিন 1 month চিলেকশ্যনৰ এটা মেইল আহিলে যে মই এনেকৈ চিলেক্ট হ'লোঁ বুলি কিন্তু তেতিয়া প্ৰেগনেণ্ট আছিলোঁ প্লাছ জাৰ্নিটো বহুত কঠিন আছিলে কাৰণ কি ঘপককেতো মই জইন কৰিব নোৱাৰোঁ হয় কাৰণ কি এখন বিদেশ হয় যিমান যি নহয় হয় চ' বহুত টাফ আছিলে জাৰ্নিটো কিন্তু মই তেওঁলোকক জনালোঁ যে মই এনেকৈ এতিয়া প্ৰেগনেণ্ট হৈ আছোঁ আৰু মই এতিয়া কি কৰোঁ মইতো এতিয়াতো যাবগৈ নোৱাৰোঁ জাৰ্নিটো কৰিব নোৱাৰোঁ বাট সিহঁতে ৰেকমেণ্ড কৰিলে যে আপুনি নিজৰ বেবী ডেলিভাৰ কৰি পেলাই আহি জইন কৰিব পাৰেহি একো মানে প্ৰব্লেম নাই এণ্ড দেন মই এট্ৰেকত ৰেজিগনেশ্যন দিলোঁ কাৰণ কি যিহেতু ডেলিভাৰীৰ পিছত আকৌ গুচি যাব লাগে হ'ব পাৰে তো আমি মুম্বাইৰ পৰা আকৌ অসমলৈ শ্বিফ্ট হ'লোঁ
তাতে থাকিলোঁ কেইমাহমান, সন্তানটিক অলপ সময় দিলোঁ, ডাঙৰ দীঘল কৰিলোঁ 4 মাহ। তাৰপিছত চবতছে টাফেষ্ট জাৰ্ণি আছিলে মোৰ কাৰণে, মোৰ তাইক এৰি থৈ অহাটো। তো সেইটো সময়ত মোৰ ইনলজ আৰু মোৰ হাজবেণ্ড বহুত ছাপৰ্ট কৰিছিলে, কাৰণ কি মই তাইক 5.5 মাহতে এৰি থৈ আহিব লগা হৈছিলে। আৰু এৰি থৈ অহাৰ পিছতো এটা মানে প্ৰব্লেম আছিল যে মই নতুন কাণ্ট্ৰি এখনত কেনেকৈ এডজাষ্ট হ'ম বুলি। কিন্তু যেতিয়া ছুইডেনত মই আহিলোঁ, তেতিয়া মোৰ যোনজন ছুপাৰভাইজাৰে হয় বা মোৰ লেবমেটছে হয়, সিহঁতে বহুত কমফৰ্ট এটা প্ৰভাইড কৰিলে, কমফৰ্ট জ'ন এটা। লাইক মই ইয়াতে নিজৰ মানে ৱৰ্ক লাইফ বেলেঞ্চটো বিচাৰি পালোঁ, এজনী মাতৃ হৈ পেলাইও। তাৰপিছত ইয়াতে ৰিচাৰ্চ কৰা ষ্টাৰ্ট কৰিলোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ মানে ওপৰত, আৰু নতুন নতুন কথাও শিকিলোঁ। আৰু তাৰপিছত মোৰ যেতিয়া কন্যা আৰু মোৰ স্বামীৰ যেতিয়া ভিছা এপ্ৰুভ হৈ গ'ল, মই সিহঁতক আকৌ ল'বলৈ গ'লোঁ ইণ্ডিয়াত। আৰু তাৰপিছৰ পৰাই আমি 2023ত মই আহিছিলোঁ ছুইডেন ছেপ্টেম্বৰত, আৰু এতিয়ালৈকে আমি লিনশ্বপিনত আছোঁ। আৰু মই ভাবোঁ যে লিংকডিন এটা ভাল প্লেটফৰ্ম হয়, য'ত আমি CV ছাবমিট কৰি আমি বেলেগ যাৰ ওপৰত ইণ্টাৰেষ্ট আছে, যোন প্ৰফেচাৰৰ ওপৰত ইণ্টাৰেষ্ট আছে আমাৰ, তেখেতৰ ৰিচাৰ্চ আমাৰ লগত এলাইন হয়, আমি লিংকডিন থ্ৰুদি বহুত এনেকুৱা ছুপাৰভাইজাৰৰ লগত কানেক্ট হ'ব পাৰোঁ। চ' এইটো মোৰ এটা স্মুথ জাৰ্ণি হয় এজ এ মানে, আৰু মোৰ জাৰ্ণিটো অলপমান ডিফাৰেণ্ট বিকজ আই কেম হিয়াৰ এজ এ মাদাৰ। তো মই এগৰাকী মাতৃ হৈ ইয়াত আহিছিলোঁ। আৰু কিন্তু ছুইডেনে আমাক এতিয়ালৈকে যথেষ্টখিনি মানে এইটো ক্ষেত্ৰত বহুত হেল্প কৰিছে, কাৰণ কি মই ক'ম কি ছুইডেন মানে ইটছ এ ফেমিলি কাণ্ট্ৰি। তো ফেমিলিৰ কাৰণে মই সদায় মানে ৰেকমেণ্ড কৰিম। আৰু ইয়াতে ৱৰ্ক লাইফ বেলেঞ্চটো ফৰ ফেমিলি, স্পেচিয়েলি মানে মাদাৰ্ছ লাইক মি, ৱৰ্কিং মম, যথেষ্টখিনি ভাল, যথেষ্টখিনি মানে আমাক হেল্প কৰে। এটলিষ্ট নৰ্ডিক কাণ্ট্ৰিজ বুলিয়েই ক'ব পাৰি, 4খন নৰ্ডিক কাণ্ট্ৰিজ, বাট তাৰ ভিতৰত ছুইডেন ইজ ওৱান অফ দ্য মেইন কাণ্ট্ৰি। হয়, ধন্যবাদ এৰি, ফৰ সুন্দৰকৈ তুমি কথাখিনি ক'লা। হয়, ভাল লাগিল তোমাৰ এই যাত্ৰাটোৰ বিষয়ে আমি গম পালোঁ। এতিয়া মই প্ৰাঞ্জল চেতিয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি যিহেতু গ্ৰেফিট কলেজৰ পৰা, আয়াৰলেণ্ডৰ গ্ৰেফিট কলেজৰ পৰা ইণ্টাৰনেশ্যনেল টুৰিজিমত মাষ্টাৰ্ছ কৰিলে, মই আপোনাৰ পৰা এইটো বিষয়ত অকণমান জানিব খুজিছোঁ যে আপুনি ভাৰততো বেচেলৰ ডিগ্ৰী কৰি আহিছিলে, আৰু ইয়াত আহি আপুনি পাঠ্যক্ৰমেই হওক বা অধ্যয়ন পদ্ধতিয়েই হওক, নতুন দেশখনত আহি আপুনি কেনেকুৱা ধৰণৰ মানে সমস্যা পাইছিল বা আপোনাৰ অভিজ্ঞতা, পাঠ্যক্ৰম কেনেকুৱা আছিলে বা ভাৰতৰ লগত কেনেকুৱা পাৰ্থক্য ইয়াৰ পাঠ্যক্ৰমৰ বিষয়ে, সেই বিষয়ে মই অকণ আপোনাৰ পৰা জানিব বিচাৰিম। হয়, নিশ্চয়কৈ। মই যিহেতু কৈছোৱে, মই মানে এখন সৰু গাঁৱৰ পৰা অহা ল'ৰা। মই স্কুলীয়া শিক্ষা যিহেতু গাঁৱতে কৰিলোঁ। তাৰপিছত যেতিয়া মই স্কুল মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যেতিয়া মই গোৱালৈ গ'লোঁ প্ৰথম, মই যেতিয়া হোটেল মেনেজমেণ্টত গ্ৰেজুৱেশ্যন কৰিলোঁ, তেতিয়াৰ পৰাই মানে দেখিলোঁ যে মানে অসমৰ পৰা হওক, তেতিয়াই মানে গোৱাৰ লগত যিহেতু অকণমান মই পাৰ্থক্য দেখা পালোঁ। মানে আমাৰ অসমত যেনেকৈ ধৰণৰ শিক্ষা ব্যৱস্থাটো আছে, ঠিক তেনেদৰে ভাৰতৰ বিভিন্ন ধৰণৰ মানে গোৱাই হওক বা মুম্বাই হওক, তালবিলাকত অকণমান যেনেও মানে পাৰ্থক্য এটা দেখা পোৱা যায়। তাৰপিছতে যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি মাষ্টাৰ্ছ কৰিবৰ কাৰণে আয়াৰলেণ্ড আহিবলৈ মই মানে যা যোগাৰ চলালোঁ, সেইটো সময়ত এইটো কথাও মানে চাবলগীয়া হৈছিলে যে মই সেইটো সময়ত যিহেতু মই গম পাইছিলোঁ, অৱশ্যে মই তেতিয়ালৈকে মই ক'তো ধৰক এপ্লাই কৰাৰ আগতে মই বহুতৰ মুখত শুনিছিলোঁ যে যেতিয়া বাহিৰত আপোনালোকে পঢ়িবলৈ, কোনোবা যদি পঢ়িব বিচাৰে, তেতিয়া বোলে সেইখন দেশৰ ভাষাও জানিব লাগে। চ' সেইবাবে মই একচুৱেলি আয়াৰলেণ্ড চুজ কৰিলোঁ, কাৰণ কেলৈ আয়াৰলেণ্ডত মানে সকলোৰে ইংৰাজী কথা পাতে। সেইকাৰণে মই ভাবিলোঁ যে ইংৰাজী ভাষাৰ বাবে মোৰ একো প্ৰব্লেম নহয়। যদি বেলেগ ভাষা যদি শিকিবলগীয়া হয়, আকৌ যদি বেলেগ এখন দেশত যাওঁ, তেতিয়া আকৌ ধৰক আমাৰ যিটো অসমত সেইটো সময়ত সুবিধাই নাই, আকৌ আমি গৈ কলিকতাই হওক বা দিল্লীয়ে হওক বা মুম্বাইত গৈ আকৌ আমি এটাকে নতুনকৈ কৰ্চ কৰিব লাগে, যেনেকৈ ধৰক জাৰ্মান হওক বা স্পেনিছ হওক। চ' সেইবাবে মই একচুৱেলি আয়াৰলেণ্ড চুজ কৰিলোঁ। চ' আয়াৰলেণ্ড চুজ কৰাৰ পিছত মই চালোঁ যে কি বিষয়ৰ ওপৰত মই মাষ্টাৰ্ছ কৰিব পাৰোঁ। চ' মোৰ যিহেতু বেকগ্ৰাউণ্ড হোটেল মেনেজমেণ্টৰ ওপৰত আছিলে, চ' সেই অনুপাতে মই ইণ্টাৰনেশ্যনেল টুৰিজম আৰু মানে বিজনেছৰ ওপৰতে মই মানে ভাবিলোঁ যে এইটো মোৰ বহুত ৰিলেটেড হয়, আৰু এই বিষয়তে মই মাষ্টাৰ্ছ কৰোঁ।
চ' তেনেকৈ আৰু এডমিশ্যনটো ল'লোঁ, এডমিশ্যনটো পালোঁ। এডমিশ্যন পোৱাৰ পিছত মই আপোনাৰ গ্ৰিফিথ কলেজ একচুৱেলি এখন মানে প্ৰাইভেট অ'ন বিজনেছ কলেজ হয় আয়াৰলেণ্ডত। তো ইয়াৰ তিনিটা কেম্পাছ আছে, এটা আছে আপোনাৰ ডাবলিন, এটা আছে লিমেৰিক আৰু এখন কৰ্ক চহৰত। মই লিমেৰিক নামৰ চহৰখনত কৰিছিলোঁ, যদিও এখন একেখনেই কলেজ ডাবলিনতো আছে বা কৰ্কতো আছে। তো ইয়ালৈ তাৰপিছত যেতিয়া এডমিশ্যন পালোঁ, গোটেইখিনি ধৰক প্ৰচেছখিনি কৰা হ'ল। সকলোৱে জানে যিহেতু IELTS দিব লগা হ'ল বা বাকী ধৰণৰ সকলোখিনি মানে পইচা পাতিয়ে দেখুওৱা হওক বা গোটেইখিনি কাগজ পত্ৰৰ ডকুমেণ্টছখিনি কৰাৰ পিছত আহিলোঁ আয়াৰলেণ্ড। চ' আয়াৰলেণ্ড অহাৰ পিছত যেতিয়া প্ৰথম মানে কলেজলৈ গৈছোঁ, তেতিয়া ইয়াৰ পৰিৱেশটো মানে বিশেষ সুকীয়া আৰু ধৰক মানে ইউনিফৰ্মৰ ক্ষেত্ৰতে হওক বা বাকী ক্লাছ কৰাৰ এইবিলাকৰ ক্ষেত্ৰতে হওক, ইয়াত বহুতখিনি মানে আমাৰ ভাৰতীয় তুলনাত বহুতখিনি শিথিল বুলি মই এইকাৰণে গৈছোঁ। ইয়াত মানে ধৰক আয়াৰলেণ্ডত বিশেষকৈ আপোনাৰ যিখিনি মানে কলেজৰ আৱাৰ্ছ থাকে সেইখিনি মানে 20 আৱাৰ্ছ এসপ্তাহত মানে 20 আৱাৰ্ছৰ হিচাপত মানে আপুনি মানে ক্লাছ কৰিব লাগে। চ' এইটো নহয় যে কি ডেইলি 9টা বজাৰ পৰা 3টা বজালৈকে বা 9টা বজাৰ পৰা 5টা বজালৈ, তেনেকুৱা নহয়। মানে সপ্তাহটোত বোলে 20 ঘণ্টাৰ ভিতৰত আপোনাৰ ক্লাছখিনি হ'ব। চ' সেই অনুপাতে মানে সেই ক্লাছবিলাক ভাগ কৰা থাকে যে বোলে মানডে টিউজডে আপোনাৰ বোলে 6 ঘণ্টা ক্লাছ হ'ল আৰু বুধবাৰে অকল বোলে এটা 3 ঘণ্টাৰ ক্লাছ হ'ল। তেনেকৈ মানে সময়খিনি মানে ভগোৱা থাকে। চ' সেই ক্ষেত্ৰত মানে মই ভাবোঁ যে বহুত মানে ভাৰতৰ তুলনাত ইয়াত পঢ়া শুনা কৰা ল'ৰা ছোৱালীখিনিয়ে সেই পঢ়াৰ যিটো বুজা বুলি ক'ব লাগিব, মানে যিখিনি ধৰক মানে সেই বস্তুটো অকণ মানে কম হয়। আৰু আপোনাৰ মানে নিজক যিটো বাকী ক্ষেত্ৰখনৰ যিখিনি প্ৰিপেৰেশ্যনৰ টাইম বা নিজৰ বাবে যিখিনি টাইম, সেইখিনি অকণমান বেছিকৈ পোৱা যায়। সেইটো মোৰ ধাৰণা। আচলতে মই সকলোৰে কথা কোৱা নাই বাৰু, মই মানে তেনেকৈ ভাবোঁ। আৰু তাৰপিছত আৰু এটা সুবিধা আছিলে, যিহেতু আপুনি মানে সোমবাৰৰ পৰা শুকুৰবাৰলৈ ক্লাছ হয়। চ' শনিবাৰে দেওবাৰে আপোনাৰ মানে সম্পূৰ্ণ বন্ধ। লগতে আৰু এটা সুবিধা আছে কি আপুনি পঢ়ি থকা অৱস্থাতে আপুনি মানে পাৰ্ট টাইম জব কৰিব পাৰে, যিটো নেকি আপোনাৰ 20 ঘণ্টা আপোনাৰ এলাও থাকে। চ' সেই 20 ঘণ্টা আপুনি যদি যিকোনো পাৰ্ট টাইমতে আপুনি কাম কৰি আপোনাৰ মানে ধৰক পঢ়াৰ খৰচ বা আপোনাৰ অন্যান্য যিখিনি মানে বিদেশত থাকিবৰ কাৰণে যিহেতু সকলোৱে জানে যে বহুত খৰচ হয়, ঘৰৰ ভাড়া হওক বা খোৱা বোৱা আদি ক্ষেত্ৰত, এইখিনি মানে আপুনি সহজতে মানে এটা গোটেইখিনি নহ'লেও কিবা এটা মানে আপুনি নিজকে ইনকাম কৰি আপুনি নিজকে মানে ধৰক অকণমান আৰ্থিকভাৱে সহায় কৰিব পাৰে। লগতে অকল কাম কৰিলে যে পইচা পাব সেইটো নহয়, বহুতখিনি অভিজ্ঞতা শিকিব পৰা যায়। যিহেতু ইয়াৰ ৱৰ্ক কালচাৰটো আমাৰ ভাৰততকৈ বহুত পৃথক। মানে আপোনালোকে হয়তো ছুইডেনত থাকে বা অষ্ট্ৰিয়াত থাকে, আপোনালোকেও গম পাইছে। আপোনালোকৰ হয়তো তাতো বেলেগ ধৰক নিয়ম আছে। ঠিক তেনেকৈ আমাৰ আয়াৰলেণ্ডো ধৰক আপুনি সপ্তাহত বোলে 40 ঘণ্টা কাম কৰিলে তাতকৈ আপুনি বেছি কাম কৰিব নোৱাৰে, বা কৰিলেও আপুনি অভাৰ টেক্স দিলে। চ' সেইকাৰণে সকলোৱে এটা মানে কি হয়, ৱৰ্ক লাইফ যিটো বেলেঞ্চ বুলি কোৱা হয়, সেইটো মানে মই ভাবোঁ যে কি আমাৰ ভাৰততকৈ ইয়াত মানে বহুত গুণে ভাল। যিটো নেকি আমি বিচাৰোঁ যে ভাৰততো হওক অসমতো হওক, নহ'লেনো আমি ইয়াত কিয় আহিব লাগে। চ' সেইখিনি যদি সুবিধা যদি তাতো হয় মানে আমাৰ বহুত ভাল হ'ব। চ' সেইখিনি ক্ষেত্ৰত বহুতখিনি মানে আমি ভাবোঁ যে কি পজিটিভ মানে আমি এই উন্নত দেশবিলাকৰ পৰা ল'ব লাগে। চ' তেনেকৈ সেইখিনি গোটেইখিনি যিহেতু মানে আমি দেখিলোঁ যে মানে ভাল অৱশ্যে বেয়া গুণো আছে, মই নাই বুলি একেবাৰে কোৱা নাই। কিন্তু সেই বস্তুখিনি একচুৱেলি বহুত মানে অনুপ্ৰাণিত কৰিলে এইখন দেশত থকাৰ আৰু ভৱিষ্যতে আৰু কাম কৰাৰ বা আৰু মানে কিবা এটা কৰাৰ। সেইকাৰণে চাগে ইয়াতে আছোঁ আৰু এতিয়া। চ' এইটোৱে মোৰ থুলমূলীয়া জাৰ্ণি আয়াৰলেণ্ড অহাৰ। তাকেই। ধন্যবাদ প্ৰাঞ্জল। এতিয়া মই দেৱাশিষৰ ওচৰলৈ যাব বিচাৰিছোঁ। দেৱাশিষ, মই আপোনাৰ পৰা অকণমান এইটো বিষয়ত অকণমান জানিব বিচাৰিছোঁ। যিসকল শিক্ষাৰ্থীয়ে ধৰক অসমৰ পৰা বা ভাৰতৰ পৰা বিদেশত উচ্চ শিক্ষাৰ বাবে আহে, তেওঁলোকে কোনকেইটা দিশত কেনেকুৱা ধৰক ইউনিভাৰ্চিটি এখন চিলেক্ট কৰা বা কাণ্ট্ৰি এখন চিলেক্ট কৰাৰ ক্ষেত্ৰতেই হওক, কোনবোৰ দিশ গুৰুত্ব দিব লাগে? আপুনিও যিহেতু এতিয়া অষ্ট্ৰিয়াৰ লিঞ্জ ইউনিভাৰ্চিটিত আপোনাৰ ডাবল মাষ্টাৰ, আপোনাৰ এইটো দ্বিতীয় স্নাতকোত্তৰ ডিগ্ৰী আপুনি কৰি আছে। আপুনি অহাৰ আগত কেনেকুৱা ধৰণৰ দিশবোৰ চাইছিলে ইয়াত এপ্লাই কৰোঁতে বা আপুনি চাই থাকোঁতে, বাহিৰত পঢ়িম বুলি ভাবোঁতে? তাৰ লগতে আৰু এটা কথা জানিব বিচাৰিম, কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাটো আপুনি কেনেকুৱা ভিন্ন বুলি ভাবে ভাৰতৰ পৰা বা অসমৰ পৰা, যিহেতু আপুনি 2 বছৰ ইয়াতে মাষ্টাৰ্ছ কৰি আছে? দেৱাশিষ। ধন্যবাদ। প্ৰথমতে ক'বলৈ গ'লে মোৰ জাৰ্ণিটোৰ কথা ক'বলৈ গ'লে, মই প্ৰথমতে যেতিয়া মই মাষ্টাৰ্ছ কৰি আছিলোঁ গুজৰাটত MS ইউনিভাৰ্চিটিত,
তেতিয়া মই মানে মোৰ যেতিয়া কলিগখিনিক দেখিলো যে দে আৰ মুভিং টু মানে ইউৰোপ বা বেলেগ কাণ্ট্ৰিত যায় হায়াৰ ষ্টাডিৰ কাৰণে বা জবৰ কাৰণে, তেতিয়া মই মাইণ্ডত ভাবিলো যে ৱাই নট মই যাব পাৰো ধৰি লওক। তেতিয়া মই ভাবিছো, তাৰ আগতে মোৰ মাইণ্ডত অহা নাছিলে, কাৰণ আমি মিডিল ক্লাছ ফেমিলিৰ পৰা অহা, গতিকে হয় এক্সপেৰিয়েঞ্চেছ হয় হয় বহুতখিনি ফেক্টৰ্ছ থাকে। চ' তাৰপিছত যেতিয়া মই মাষ্টাৰ্ছ কমপ্লিট কৰিলো আৰু তাত জব কৰি আছিলো এটা কোম্পানীত, R&D ডিপাৰ্টমেণ্টত। মোৰ কলিগো আছিলে ইউৰোপৰ, চেক ৰিপাব্লিকৰ আছিলে। তো তেওঁলোকৰ লগত কনভাৰ্চেশ্যন কৰোঁতে লাগিলে যে মানে এজ এ ৰিচাৰ্চাৰ ইন ফিউচাৰ যদি মই কাম কৰিব বিচাৰোঁ যে ইউৰোপ মানে বেছি ভাল হয় প্লেটফৰ্মটো, আৰু ইকুইপমেণ্টছ ৱাইজ বা ফেচিলিটিখিনি বহুত ভাল হয় ইউৰোপত এজ এ ৰিচাৰ্চাৰ। তাৰপিছত আৰু মই ইউৰোপৰ এডুকেশ্যন যিটো ছিষ্টেম সেইটোও মই এক্সপ্ল'ৰ কৰিব বিচাৰিছিলোঁ। প্ৰথমতে মই এপ্লাই কৰিছিলোঁ চেক ৰিপাব্লিক বিফৰ কৰোণা আগতে, কিন্তু এভৰিথিং ৱাজ ডান, চব হৈ গৈছিলে। আৰু অলৰেডি মই MTech কৰিছিলোঁ, চ' মই MBA কাৰণে এপ্লাই কৰিছিলোঁ। কিন্তু আই ডোণ্ট ন' দ্য ৰিজনটো কি কাৰণে তেনেকুৱা প্ৰপাৰ ৰিজন নোহোৱাকৈ মোৰ ভিজা ৰিজেকশ্যন হৈছিলে। চ' তাৰপিছত মোৰ মেইন মটিভ আছিলে যে যিহেতু মই ইউৰোপ যাব লাগে আৰু চেণ্ট্ৰেল ইউৰোপত যাব বিচাৰিছোঁ, গতিকে মই চালোঁ যে কোনটো কাণ্ট্ৰিত ভিজাটো মানে ৰেচিঅ'টো বহুত ভাল হয়। প্ৰথম মেইনটো সেইটো, কাৰণ গোটেইখিনি প্ৰচেছ কৰাৰ পাছত যেতিয়া ভিজাখন ৰিজেক্ট হয় তেতিয়া বহুত মানে ডিসএপইণ্টেড হয়। কাৰণ একচুৱেলি ভিজাৰ ক্ষেত্ৰত বহুতকেইটা পইণ্ট চাই একচুৱেলি ইয়াতো, মানে ধৰি লওক ল'ৰাজনে ইণ্ডিয়াত কি পঢ়ি আছে আৰু তেখেতে কি কৰি আছে। যদি মই অলৰেডি তাত মই টেকনিকেল বেকগ্ৰাউণ্ডৰ হয় আৰু অলৰেডি মই তাত জব কৰি আছোঁ, চ' মই যদি ইয়াত আকৌ মই মেনেজমেণ্টত এপ্লাই কৰোঁ, তো তেওঁলোকৰ মাইণ্ডত অলপমান ডাউট ফিল এটা আহে যে ই প্ৰপাৰলি জব কৰিব আহিছে নে বা পঢ়িব আহিছে, মানে তেওঁলোকৰ অকণমান যদি ডাউট ফিল এটা আহে, তেতিয়া মানে ভিজা ৰেজিষ্ট্ৰেশ্যনৰ চান্স থাকে। এতিয়া বহুতকেইটা কাণ্ট্ৰিত অলপ প্ৰব্লেম থাকে সেইটো। তো মই বেছিকে ৰিচাৰ্চ মানে চাই বাকী গোটেইকেইটা কাণ্ট্ৰি চাই দেখিলোঁ অষ্ট্ৰিয়া, দেন ইষ্টনিয়া, তেনেকৈ ছুইডেনো ভাল হয়। কিন্তু এজ কম্পেয়াৰ টু আদাৰ কাণ্ট্ৰিজ অষ্ট্ৰিয়াটো ভাল হয় মানে, আৰু ছেফো হয়। এডুকেশ্যন টিউচন ফি বুলি ক'লে সেইটো বহুত কম হয় মানে ইয়াত, এজ কম্পেয়াৰ টু যদি UK চাই, আয়াৰলেণ্ড বা আপুনি ছুইডেনৰ চাই, টিউচন ফি ইয়াত অনলি €750 পাৰ ছেমিষ্টাৰ, এৰাউণ্ড 75,000 মানে হয়, যিটো ইণ্ডিয়ান কাৰেঞ্চিত। আৰু তো প্ৰথমতে মই ইণ্ডিয়াৰ পৰা আহিলোঁ ভিয়েনাত প্ৰথমতে মই MBA কৰিব আহিছিলোঁ, যিহেতু মই অলৰেডি MTech কৰিছিলোঁ। কিন্তু 6 মান্থ MBA কৰাৰ পাছত মোৰ এনেকুৱা লাগিল যে দিছ কোৰ্চ ইজ নট ফৰ মি, মানে অনলি MBA। তো মই ইমান ইণ্টাৰেষ্টিং নাপালোঁ ছাবজেক্টটো ভিয়েনাত পঢ়ি থাকোঁতে। তো তাৰপিছত মই চালোঁ যে এনেকুৱা কিবা এটা কোৰ্চ যিটোত মানে মেনেজমেণ্টো থাকে আৰু টেকন'লজিও থাকে, মানে কম্বিনেশ্যন যিটো। তাৰপিছত মই এই ইউনিভাৰ্চিটিৰ কথা গম পালোঁ। তাৰপিছত ভিয়েনাত অহাৰ পাছত মই ইয়াত এপ্লাই কৰিছোঁ। আৰু সেইটো এটা সুবিধা হ'ল, কাৰণ ইয়াত যিটো এপ্লিকেশ্যন প্ৰচেছ হয় ইউনিভাৰ্চিটিবিলাকত, সেইটো বহুত এটা দীঘলীয়া প্ৰচেছ হয়, মানে এৰাউণ্ড 1 year লাগি যায় গোটেই প্ৰচেছটো হওঁতে। কাৰণ মানে কি, প্ৰথমতে এপ্লাই কৰাৰ পাছত আপোনাৰ পজিটিভ ৰেচপন্স আহোঁতে মানে এৰাউণ্ড 3, 4, 5 months লাগি যায়। তাৰপাছত আপুনি অৰিজিনেল ডকুমেণ্ট পঠাব লাগে, গোটেইখিনি এপষ্টাইল কৰি পেলাই, মানে ভেৰিফিকেশ্যনৰ কাৰণে ইণ্ডিয়াৰ পৰা। সেইটো এটা অলপ ৰিস্কিও হয়, ধৰি লওক চবেই কৰিব নিবিচাৰে, কিন্তু মই আছিলোঁ কাৰণে হেণ্ড টু হেণ্ড দিছিলোঁ। মানে মোৰ বাকী যিখিনি ফ্ৰেণ্ড ডাইৰেক্ট ইণ্ডিয়াৰ পৰা আহিছে, তেহেঁতৰ 1 year লাগিছে প্ৰচেছটো। সেইটো এটা কথা। আৰু মানে বৰ্তমানতো বাকী প্ৰাঞ্জলে কোৱা মতে ইয়াতো ধৰি লওক পাৰ্ট টাইম জব, ইণ্টাৰ্ণশ্বিপ কৰিব পাৰি ধুনীয়াকৈ, 20 hours তেনেকৈ কৰিব পাৰি। আৰু ইয়াতো মানে সেইটো গভৰ্ণমেণ্টে ভালদৰে ন'টিচ কৰে যাতে ষ্টুডেণ্টখিনি মানে একো এক্সপ্লইট নহয়, যাতে মানে কোনো জব কৰাৰ আগতে গভৰ্ণমেণ্ট বডি থ্ৰুদি এপ্লিকেশ্যন কৰিব লাগে। আৰু তাতে পূৰা মনিটৰ কৰে কিমান টাইম কৰিছে, কিমান পে'মেণ্ট কৰিছে, মিনিমাম ৱেজো আছে। তো সেইবিলাক গোটেইখিনি মিলাই মানে বহুত ভাল হয়, পজিটিভ হয় আৰু ছেফ হয়। কাৰণ অষ্ট্ৰিয়া ছেফেষ্ট কাণ্ট্ৰিৰ ভিতৰতে আহে কমপ্লিটলি। আজিলৈকে মই তেনেকুৱা একো অসুবিধা পোৱা নাই, মানে একো মানে, যিহেতু অসমীয়া নাইও যদিও মানে এনেকুৱা একো অসুবিধা পোৱা নাই আজিলৈকে, ফিল কৰা নাই। তাৰপিছত সেইখিনি পঢ়াৰ ক্ষেত্ৰত এতিয়ালৈকে ঠিকে আছে, একো প্ৰব্লেম পোৱা নাই। বাকী ইণ্ডিয়ান কণ্টেণ্ট মানে এডুকেশ্যন ছিষ্টেমৰ ভিতৰত যদি ক'বলৈ যাওঁ, কিছুমান দেখা পোৱা যায়। কাৰণ মানে কি হয়, এতিয়া আমাৰ এডুকেশ্যন ছিষ্টেমটোত আমাৰ এটা ভাল কি, সকলো পেৰেণ্টছে ল'ৰা ছোৱালীক ভালকৈ পঢ়োৱাত বহুত গুৰুত্ব দিয়ে, মানে গোটেই উপাৰ্জন চব ব্যৱহাৰ কৰি মানে পঢ়িব দিয়ে। কিন্তু কথা হ'ল কি,
15-20 বছৰ এটা লম্বা ইমান দীঘলীয়া এটা সময় দিয়াৰ পাছত ডিগ্ৰী ভালদৰে উত্তীৰ্ণ হোৱাৰ পাছত যদি তেওঁ স্বাৱলম্বী হ'ব নোৱাৰে, স্কিলফুল হ'ব নোৱাৰে, তো তাত এটা কুৱেশ্যন মাৰ্ক আহি যায় মানে এডুকেশ্যন চিষ্টেমটোৰ ওপৰত, যে আমি যিখিনি পঢ়িছো সেইখিনি কিমান মানে স্কিলফুল হয়, কিমানখিনি তো সেইকাৰণে মানে ইয়াত কিছুমান মই দেখা পাওঁ ধৰি লওক ইউনিভাৰ্চিটি বিলাকত প্ৰতিটো এটা ৰিজনত, যেতিয়া এখন ইউনিভাৰ্চিটি এখন ডাঙৰ এটা ৰিজনত এটা ডাঙৰ ইউনিভাৰ্চিটি থাকে, বাকী টেকনিকেল কলেজ থাকে, কিন্তু এটা ডাঙৰ ৰিজনত এটা ইউনিভাৰ্চিটি থাকে। তাত যিখিনি কোৰ্চ থাকে সেই কোৰ্চখিনি সেই এৰিয়াটোৰ যিখিনি ইণ্ডাষ্ট্ৰি থাকে তাৰ ৰিকুৱাৰমেণ্টছৰ ওপৰত বেছ কৰি কোৰ্চখিনি থাকে। মানে এনেই কিবা এটা কোৰ্চ খুলি নিদিয়ে ধৰি লওক তো তেতিয়া মানে কি হয়, পঢ়ি থাকোঁতে ষ্টুডেণ্টজনে সেই তাৰ ইণ্ডাষ্ট্ৰিত এক্সপিৰিয়েঞ্চ ল'ব পাৰে, ইণ্টাৰ্ণশ্বিপ কৰিব পাৰে। সেইটো এটা ভাল পইণ্ট। আৰু এটা কথা কি হয়, দেখা যায় যে ইণ্ডাষ্ট্ৰিখিনিয়ে ইউনিভাৰ্চিটি ষ্টুডেণ্ট আৰু প্ৰফেচাৰৰ লগত কলাবৰেশ্যনত তেওঁলোকে ৰিচাৰ্চ যিখিনি প্ৰব্লেম হয় সেইখিনি চল্ভ কৰে, ৰিচাৰ্চ ৱৰ্ক একেলগে কৰে। মোৰ ইউনিভাৰ্চিটিতে অপেন ইনষ্টিটিউট এটা আছে, লিংক ইনষ্টিটিউট অফ টেকনলজি বুলি ভিতৰতে আছে। তো তাতে মানে কি ইণ্ডাষ্ট্ৰিজখিনিয়ে এই এৰিয়াটোৰ ইণ্ডাষ্ট্ৰিজখিনি আৰু প্ৰফেচাৰ আৰু ষ্টুডেণ্ট মিলি পেলাই তাতে ইণ্ডাষ্ট্ৰিৰ প্ৰব্লেমবিলাকৰ ওপৰত ৰিচাৰ্চ কৰে। চ' সেইটো এটা প্লাছ পইণ্ট। তেনেকে আৰু মই ভিয়েনাত এগ্ৰিকালচাৰ যিবিলাক ইনষ্টিটিউট আছে, তাতো মানে যিবিলাক কোৰ্চ আছে সেই ৰিজনেল প্ৰডাকশ্যনৰ ওপৰত বেছ কৰি হয়। তাত যিখিনি ধৰি লওক ইয়াত যে ডনাও ৰিভাৰটো আছে, তো ৰিভাৰটোৰ বেছ কৰি তাত কি খেতি ভাল হয় সেই তেনেকুৱা বেছ কৰি হয়। তেনেকে মানে মই ভাবোঁ অসমতো তেনেকুৱা মানে যিখিনি আমাৰ ধৰি লওক উজনি অসমত ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে, নামনিত গুৱাহাটী ইউনিভাৰ্চিটি আছে। চ' ইউনিভাৰ্চিটি কোৰ্চখিনি এনেকুৱা হ'ব লাগে, ধৰি লওক অলমষ্ট চব ছাবজেক্ট থাকিব লাগে, কিন্তু কিছুমান এনেকুৱা পাৰ্টিকুলাৰ ছাবজেক্ট থাকিব লাগে যিখিনি কোৰ্চ কৰি পেলাই আমাৰ এৰিয়াটোৰে ডেভেলপ হয়। মানে ছাপ'জ ইটছ লাইক এক্সাম্পল হিচাপে ধৰি লওক আমাৰ বেম্বো প্ৰডাকশ্যন, আমাৰ চাউথ ইষ্ট এছিয়াৰ বেম্বো প্ৰডাকশ্যনটো বহুত ভাল হয়। তো সেই প্ৰডাকশ্যনটো ডেভেলপমেণ্টৰ পৰা এটা কোৰ্চ থাকিব পাৰে, সেই প্ৰডাকশ্যনৰ ইণ্ডাষ্ট্ৰিয়েলাইজ কৰিব পৰাকৈ এটা কোৰ্চ থাকিব পাৰে, যাতে ল'ৰা ছোৱালীখিনিয়ে তাতে পঢ়ি পেলাই তাতে ইণ্ডাষ্ট্ৰি বেছ, যিখিনি এতিয়া বেম্বোৰ ওপৰত বহুতখিনি ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছে অসমত, কিন্তু তাৰ প্ৰডাকশ্যন ফেচিলিটি ইম্প্ৰুভ কৰিবৰ কাৰণে তেনেকুৱা কোৰ্চ থাকিব লাগে, ডিপ্ল'মা। এতিয়া ৰিচেণ্টলি মই বড়োলেণ্ডৰ ইউনিভাৰ্চিটিত খোলা দেখিছোঁ যে BSc কোৰ্চ এণ্ড বেম্বো প্ৰডাকশ্যনৰ ওপৰত। ইটছ জাষ্ট এ এক্সাম্পল। চ' তেনেকুৱা মানে ৰিজনেল অৰিয়েণ্টেড, তাৰ আমাৰ ৰিজন যিটো কোৰ্চ পঢ়িলে ল'ৰা ছোৱালীখিনিয়ে তাতেই যদি চাকৰি পাব পাৰে, জব পাব পাৰে, নিজে স্বাৱলম্বী হ'ব পাৰে, তেনেকুৱা ধৰণৰ কোৰ্চ ষ্ট্ৰাকচাৰ হ'লে মানে ভাল হয়। ইয়াত তেনেকুৱা মানে দেখা পোৱা যায় ইউনিভাৰ্চিটিবিলাকত কোৰ্চবিলাক ৰিজনেল অৰিয়েণ্টেড হয়, পঢ়াৰ পাছত ইয়াতেই মানে সেই এৰিয়াটোতে ডেভেলপমেণ্টৰ কাম কৰিব পাৰে। সেইটো এটা পইণ্ট। আৰু এটা ইউৰোপত মই মেইনলি দেখা পোৱা গৈছে যে মানুহে মানে ল'ৰা ছোৱালীখিনিক মানে সৰুৰ পৰাই মানে প্ৰতিটো কাম কৰিব শিকায়, ঘৰৰ মানে এভৰিথিং, খেতি কৰা হওক বা বাকী ক্লিনিং হওক, এভৰিথিং প্ৰতিটো কাম কৰা শিকায়। কিন্তু আমাৰ অসমৰ কথা ক'বলৈ গ'লে ধৰি লওক ল'ৰা ছোৱালী পঢ়াৰ সময়ত অকল পঢ়াটোৱে গুৰুত্ব দিয়ে, মানে বাকীখিনি হাউচ হোল্ড ৱৰ্ক বা খেতি বাতি সেইবিলাক ইমান শিকায়, মানে ভাবে কি এইবিলাক কৰিলে পঢ়াত লষ্ট হ'ব, মানে তেনেকুৱা মেণ্টেলিটি আছে। এতিয়া সৰু ল'ৰা ছোৱালীক আজিকালি কিমান বহুত বোজা দি দিয়ে পঢ়িবলৈ, কিন্তু ইমানখিনি প্ৰয়োজন নাই একচুৱেলি। আৰু এইটো মানে বহুত ইম্পৰ্টেণ্ট আছে দেখা পোৱা মতে, কাৰণ যদি সৰুৰ পৰাই যদি অলপ অলপকৈ খেতি বাতি শিকোৱা হয়, ধৰি লওক এক্সাম্পল হিচাপে, বা ক্লিনিং শিকায়। ছাপ'জ মই ভাবোঁ ধৰি লওক এজন ল'ৰাই সৰুৰ পৰা অলপমান খেতি বাতি কৰি শিকালে, সেইটো এনেকুৱা নহয় যে ডাঙৰ সি অকল খেতি বাতি কৰিব, কিন্তু কথা হ'ল কি তাৰ মেণ্টেলি একচেপ্টেঞ্চ এটা আহি যায়। এতিয়া আমাৰ অসমীয়া মানুহে পঢ়া শুনা কৰাৰ পাছত অসমীয়া ল'ৰা ছোৱালীয়ে খেতি বাতি নকৰে, কিন্তু কথা হ'ল কি এতিয়া সৰুৰ পৰা সি বস্তুটো কৰিয়ে পোৱা নাই, তো মেণ্টেলি একচেপ্টেঞ্চটো নাহে। মই ইয়াত দেখা পাওঁ মানে ধৰি লওক সেই প্ৰতিটো কামৰে মানে এটা সন্মান আছে। এতিয়া সেই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয়, মানে মানে প্ৰতিটো যদি খেতিয়কজনক সন্মান কৰিব, তেতিয়া খেতিয়কজনে মানে নিজৰ খেতিৰ একজেক্ট মূল্যটো পাব, তেতিয়া তেওঁ মানে নিজৰ যিটো লাইফষ্টাইল সেইটো আগবাঢ়ি যাব পাৰিব, গতিকে সমাজৰ প্ৰতিটো মানুহৰ প্ৰতি স্তৰৰ মানুহে মানে আগবাঢ়ি যাব পাৰিব। সেই মই সেইকাৰণে বিচাৰোঁ যে ল'ৰা ছোৱালীক সৰুৰ পৰা মানে পঢ়াৰ লগতে মানে গোটেইখিনি কাম শিকোৱাটো প্ৰয়োজন। এইটো ভাবিব নালাগে যে সেই কাম কৰিলে পঢ়াত লষ্ট হ'ব বা কিবা প্ৰব্লেম হ'ব, কাৰণ আপুনি দেখা পাব পাৰে যে ইমান ভাল স্ক'ৰ কৰাৰ পাছতো স্বাৱলম্বী হ'ব নোৱাৰে। গতিকে সেইকাৰণে এই প্ৰতিটো শিক্ষতে মানে গুৰুত্ব দিয়াটো ইম্পৰ্টেণ্ট বুলি ভাবোঁ। সিমানখিনি। ভালেই লাগিছে তোমাৰ জাৰ্নিখিনি বা তোমাৰ যিটো কুৱেশ্যন এটা আহিছে।
আটাইকেইগৰাকী অতিথিকে নমস্কাৰ জনালোঁ। মোৰ এটা প্ৰশ্ন, বিদেশত যোৱাৰ দৰকাৰ কি? দেশৰ মানৱ সম্পদসমূহ বিদেশত যোৱাৰ ফলত আপোনালোকে দেশৰ ক্ষতি হোৱা বুলি ভাবে নেকি? এই প্ৰশ্নটোৰ উত্তৰ অঞ্জুম দিহিঙে আপোনাৰ পৰা জানিব বিচাৰিম। প্ৰশ্নটো কি আছিল আৰু এবাৰ দেখাব পাৰিব নেকি? হয়, প্ৰশ্নটো কৰিছে যে বিদেশত যোৱাৰ দৰকাৰ কি? দেশৰ মানৱ সম্পদসমূহ বিদেশত যোৱাৰ ফলত আপোনালোকে দেশৰ ক্ষতি হোৱা বুলি। তলৰ লাইনটো কি আহিছে? হয়, মই বুজি পাইছো। হয়, ধন্যবাদ উৎপল বৰা। মই এইটো ক্ষেত্ৰত এইটোৱে ভাবো যে যিমানখিনি মানুহ বিদেশলৈ আহে, চব মানুহ বিদেশত থাকি নাযায়। লাইক বহুত মানুহ বিদেশত ইয়াত হায়াৰ ষ্টাডিজ কৰি পেলাই ঘূৰিও যায়। মোৰো বহুত চিনাকি এনেকুৱা প্ৰফেচৰ আছে বা চিনিয়ৰ্ছ আছে যোনে আপোনাৰ ইয়াতে ভাৰতৰ পৰা নিজৰ এডুকেশ্যন কমপ্লিট কৰি পেলাই বিদেশলৈ আহি ইয়াত হায়াৰ ষ্টাডিজ কৰি হায়াৰ ৰিচাৰ্চ কৰি পেলাই পুনৰ ভাৰতলৈ ঘূৰি যোৱা মই দেখিছোঁ। চ' মই ভাবো যে ইয়াত থাকি যোৱাৰ পাৰ্চেণ্টেজটো ইমানো বেছি নহয়, কিয়কি বহুত মানুহ ঘূৰি যায় ভাৰতলৈ। মই এইটোৱে ভাবো যে চব মানুহ থাকি নাযায় বিদেশত। ধন্যবাদ। হয়, মই ক'ব বিচাৰিম। হয়, দেৱশ্ৰী। যিহেতু ময়ো ইণ্ডিয়াত জব কৰি আহিছো, গতিকে মই তাত ৱৰ্ক এক্সপিৰিয়েঞ্চ মোৰ আছে, মানে এজ এ ৰিচাৰ্চাৰ, মানে ৰিচাৰ্চ ইণ্ডাষ্ট্ৰীত। কিন্তু তাত মই যিটো ফেচিলিটি মই নাপালো, ধৰি লওক মই যদি বিচাৰো যে এই মেটেৰিয়েলটো এইটো টেষ্টিং কৰিব লাগে, সেই টেষ্টিং কৰিবলৈ সেইটো ইকুইপমেণ্টটোৱে নাই। ধৰি লওক দিছ কষ্ট এৰাউণ্ড কৰ'ৰ্ছ অফ, বহুত পইচা লাগে সেই ইকুইপমেণ্টটো কিনিবৰ কাৰণে। চ' আমি তেতিয়া সেই ফেচিলিটি যদি নাপাওঁ, তেতিয়া আমি যিটো বিচাৰো সেইটো কৰিব নোৱাৰো। যিটো মানে যিখিনি টেষ্ট কৰিব বিচাৰো, ধৰি লওক যিখিনি আমি এক্সপেৰিমেণ্ট কৰিব বিচাৰো, সেইখিনি আমি নাপাওঁ ফেচিলিটিখিনি বিচৰা মতে। কিন্তু ইউৰোপত হয়। সেইটো নহয়। এতিয়া মোৰ ইনষ্টিটিউটত, মোৰ ডিপাৰ্টমেণ্টত যিটো লেব ফেচিলিটি আছে, সেইটো এজ কম্পেয়াৰ টু অক্সফৰ্ড ইউনিভাৰ্চিটি ফেচিলিটি। চ' মই যিখিনি বিচাৰো, মই যি কৰিব নিবিচাৰো, মোৰ ফেচিলিটি এভেইলেবল আছে। গতিকে সেই সুবিধাখিনি ইণ্ডিয়াত নাই। মানে এজ এ ৰিচাৰ্চাৰ মই ক'ব বিচাৰিম, ৰিচাৰ্চ ফেচিলিটিৰ কথা ক'ব বিচাৰিম। বাকী ইমান বেলেগ কথা মই ক'ব নাযাওঁ। কিন্তু সেইটো কাৰণে যদি মানুহে নলেজ গেইন কৰিবৰ কাৰণে যদি বেলেগ জেগাত আহি পেলাই সেই ফেচিলিটি পাই আছে, ইটছ নট এবাউট মি। যদি মই কিবা এটা ৰিচাৰ্চ কৰি আছো, ইটছ ফৰ হিউমেন, চব মানুহৰ ফিউচাৰৰ কাৰণে। সেইখিনি অকল মোৰ কাৰণে নহয়। ইয়াত কিবা এটা হয়, ভাল কাম হৈ আছে ৰিচাৰ্চ কৰি পেলাই, সেইটো মানে মোৰ কাৰণে নহয়, ফিউচাৰৰ কাৰণে। চ' এইখিনি কথা আৰু। বহুত সুন্দৰকৈ আপুনি প্ৰশ্নটোৰ উত্তৰ দিলে। এতিয়া থেংক ইউ। পিনাকী কলিতা, আপোনাৰ ওচৰলৈ মই আহিব বিচাৰিছোঁ। যিহেতু আপুনি অসমৰ খুব আগশাৰীৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা আপুনি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা আপুনি ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈ পেলাই আপুনি আয়াৰলেণ্ডৰ কলেজ অফ আয়াৰলেণ্ড, তাৰ পৰা আপুনি মাষ্টাৰ্ছ ডিগ্ৰী সম্পূৰ্ণ কৰি আপুনি বৰ্তমান MNC এটাত কৰ্মৰত। আপুনি যেতিয়া আহিছিল প্ৰথমতে শিক্ষা গ্ৰহণৰ কাৰণে, আপুনি কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম হওক বা অধ্যয়নৰ ক্ষেত্ৰত, অধ্যয়ন পদ্ধতিয়ে হওক, কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি? বা আপুনি কি বেলেগ পাইছিলে অসমৰ শিক্ষা ব্যৱস্থা আৰু আয়াৰলেণ্ডৰ শিক্ষা ব্যৱস্থাৰ মাজত? সেই বিষয়ে আপোনাৰ অভিজ্ঞতাৰ বিষয়ে অকণ জনাব নেকি আমাক? হয়, আচলতে মোৰ জাৰ্ণিটো আৰম্ভ হৈছিলে মই পুনেত থাকোঁতে। পুনেত মই টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ তাতে চাকৰি কৰিছিলোঁ। আৰু তেতিয়াই একচুৱেলি মোৰ এটা ইণ্টাৰেষ্ট আহিছিলে, কাৰণ আমি ধৰক বেলেগ বেলেগ টিমছৰ লগত চাকৰি কৰিছিলোঁ। লাইক প্ৰজেক্টছবোৰ বেলেগ বেলেগ টিমছৰ আছিলে, কিছুমান US-ৰ, কিছুমান UK-ৰ। আৰু তেতিয়া মানে আমি তেতিয়াৰ পৰা ইণ্টাৰেষ্টটো আহিছিলে, যে কিউৰিচিটি এটা আহিছিলে যে ৱাই নট, কি মানে ময়ো কেতিয়াবা তেনেকুৱা এটা এক্সপিৰিয়েঞ্চ এটা লওঁ। গতিকে কিন্তু মাষ্টাৰ্ছ কৰিবলৈ অহাৰ আগত বহুতখিনি নিজৰ ফালৰ পৰা আচলতে ৰিচাৰ্চ কৰিবলৈ দৰকাৰ পৰিছিলে। মেইন থিং কি, কেনেধৰণৰ কোৰ্চ এটা কৰিব বিচাৰোঁ, কোনখন কাণ্ট্ৰি, প্ৰাঞ্জলে কোৱাৰ দৰে লেংগুৱেজ বেৰিয়াৰ্ছ থাকিব নেকি, সেইটো এটা বহুত ডাঙৰ পইণ্ট হৈ যায়। কাৰণ আল্টিমেট গ'লটো যেতিয়া মানে জব হয়, তেতিয়া মানে বহুতখিনি কথা ভাবিব লগা হয়। গতিকে সেই গোটেইখিনি ভাবি মানে প্ৰথমতেতো মই
পুনেত থাকোঁতে ঢেৰ এডুকেশ্যন ফেয়াৰ্ছবোৰ জইন কৰিছিলোঁ গতিকে এই ফেয়াৰবোৰ খুব একচুৱেলি ভাল হয় কাৰণ মানে কেনেকুৱা বেলেগ বেলেগ কলেজেছৰ পৰা ৰিপ্ৰেজেণ্টেটিভছবোৰ আহে গতিকে ষ্টুডেণ্টছবোৰে অপৰচুনিটি পায় বা যিখিনিয়ে ধৰক ইণ্টাৰেষ্ট দেখুৱাই সেইখিনি অপৰচুনিটি পায় কি আপোনালোক ডাইৰেক্টলি ফেচ টু ফেচ কথা পাতিব পাৰে যে কলেজখন কেনেকুৱা হয় কেনেধৰণৰ কৰ্চেছ আছে কিমান ডিউৰেশ্যনৰ কাৰণ মই যেতিয়া সেই এডুকেশ্যন ফেয়াৰবোৰ জইন কৰিছিলোঁ তেতিয়া ফাৰ্ষ্ট টাইম মই গম পাইছিলোঁ যে এব্ৰডত মানে UK আৰু আয়াৰলেণ্ডত এবছৰীয়া কৰ্চেছ আছে মাষ্টাৰ্ছ কৰ্চ যিটো ধৰক ইণ্ডিয়াত আমাৰ চব মাষ্টাৰ্ছ কৰ্চ যিমানখিনি মই জানো লাইক 2 years বছৰীয়া গতিকে সেইটো এটা পইণ্ট আছিলে কিন্তু মই এইটোও ৰিচাৰ্চ কৰিলোঁ যে এবছৰতে কেনেকৈ বাৰু সেই মাষ্টাৰ্ছ কৰ্চটো সিহঁতে শেষ কৰে মানে কাৰিকুলামটো ছুটি হয় নে মানে আপোনাৰ বেলেগ হয় কেনেকুৱা ধৰণৰ হয় গতিকে সেইবোৰ যেতিয়া মই কলেজবিলাকৰ ৰিপ্ৰেজেণ্টেটিভছবিলাকৰ লগত কথা পাতিলোঁ তেতিয়া গম পালোঁ যে এওঁলোকৰ ছেমিষ্টাৰৰ মাজত 3টা ছেমিষ্টাৰ থাকে কিন্তু মাজত মানে ব্ৰেকটো নিদিয়ে 10 দিনৰ এটা গ্যাপ থাকিব হলিডে থাকিব কিন্তু সেইটো আকৌ ষ্টাডি লিভ হিচাপে থাকে কাৰণ হলিডেটো মানে বন্ধ খোলাৰ লগে লগে এক্সাম হয় নেক্সট ছেমিষ্টাৰটোৰ আগত গতিকে সেইকাৰণে সেই কৰ্চবিলাক মানে বহুত সোনকালে শেষ কৰিব পাৰে গতিকে তাৰ নেক্সট কুৱেশ্যনটো মোৰ আহিলে যে কোনটো কৰ্চ কাৰণ মোৰ মানে যদিও মই TCSত এজ এ ছফ্টৱেৰ ইঞ্জিনিয়াৰ তাত কাম কৰি আছিলোঁ মই গম পাইছোঁ মোৰ ব্ৰাঞ্চটো কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আছিলে যোৰহাট ইঞ্জিনিয়াৰিং কলেজত কিন্তু মই সেই এবছৰমান চাকৰি কৰাৰ পিছত ফিল কৰিলোঁ যে মই কোডাৰ হিচাপে মোৰ সেই ইণ্টাৰেষ্টটো নাই কিন্তু এট দ্য ছেইম টাইম মোৰ টেকন'লজিৰ ওপৰত ইণ্টাৰেষ্টটো আছে গতিকে মই এনেকুৱা কৰ্চেছবোৰ বিচাৰিব ল'লোঁ বা মানে অলপ ষ্টাডি কৰিব ল'লোঁ যে যিবিলাক ইজ এ মিক্স অফ টেকন'লজি এণ্ড মেনেজমেণ্ট আৰু তেতিয়া মই UK আয়াৰলেণ্ড আৰু অলছ' কেনেডা এই তিনিখন কাণ্ট্ৰিজৰ ভালেকেইখন কলেজ শ্বৰ্টলিষ্ট কৰিলোঁ কৰি পিনে সিহঁতৰ কণ্টেণ্ট বা কৰ্চ হেৰিবিলাক চাব ধৰিলোঁ আৰু কম্পেয়াৰ কৰিলোঁ মই MBA ভাৰ্চেছ মাষ্টাৰ্ছ ইন মেনেজমেণ্ট বুলি মাষ্টাৰ অফ চায়েন্স ইন মেনেজমেণ্ট চ' ইয়াতে আয়াৰলেণ্ডতো যিকেইখন কলেজ চাইছিলোঁ মই গতিকে এই তিনিখন একচুৱেলি কাণ্ট্ৰি মই এইকাৰণে লৈছিলোঁ কাৰণ ইংলিছ লেংগুৱেজ গতিকে একো লেংগুৱেজ বেৰিয়াৰ্ছ নাছিলে গতিকে সেইটো ফিউচাৰৰ কাৰণে অকণমান কম্পেৰেটিভলি ইজি হ'ব বুলি ভাবিলোঁ আৰু তাৰপিছত যেতিয়া মই কোৰ্চ অভাৰভিউবোৰ চালোঁ তেতিয়া দেখিলোঁ ইয়াতে MBA কোৰ্চবোৰ 2 year হয় আৰু MS ইন মেনেজমেণ্টবোৰ 1 year কিন্তু MBAৰ কাৰণে তেওঁলোকৰ এটা ক্ৰাইটেৰিয়া থাকে which they are quite strict about সেইটো ধৰক আপোনালোকৰ সিহঁতে 3-4 years মিনিমাম ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগে বুলি কয় আৰু মই যেতিয়া ষ্টাৰ্ট দিছিলোঁ গোটেই ৰিচাৰ্চবোৰ সেইটো মোৰ 1.5 বছৰমান এক্সপিৰিয়েঞ্চ আছিলে আৰু মই মানে 2 বছৰ এক্সপিৰিয়েঞ্চ হোৱাৰ লগে লগে মানে এপ্লিকেশ্যন ষ্টাৰ্ট দি দিছিলোঁ চ' ডেফিনেটলি আই এম নট এলিজিবল কিন্তু মই এইটোও দেখিলোঁ যে MBAৰ কাৰিকুলাম আৰু MS ইন মেনেজমেণ্ট মানে আয়াৰলেণ্ডৰ কাৰণে কাৰিকুলামৰ বহুত হিউজ এটা অভাৰলেপ আছে স্পেচিয়েলি ইলেক্টিভ মডিউলছখিনি যিমানখিনি আছিলে মোৰ ইণ্টাৰেষ্টৰ যিকেইটা মই টেকন'লজি ৰিলেটেড বিচাৰি আছিলোঁ সেইখিনি আছিলে আৰু MS ইন মেনেজমেণ্ট আৰু MBAৰ ইলেক্টিভ মডিউলছ অলমষ্ট ছেইম আছিলে চ' সেইটো মোৰ কাৰণে এটা বিগ ডিচাইডিং ফেক্টৰো আছিলে গতিকে তেনেকেই মই নেশ্যনেল কলেজ অফ আয়াৰলেণ্ড তাৰ পৰা হেৰি পালোঁ গতিকে আহিলোঁ পঢ়িবলৈ আৰম্ভণিতে মানে অফক'ৰ্চ বহুত চেলেঞ্জিং আছিলে কাৰণ অহাৰ আগতে প্ৰথমতেতো মেণ্টেলি অকণমান হেৰি হৈ আছিলোঁ যে নতুন কাণ্ট্ৰি নতুন জেগা গতিকে আৰু কালচাৰ শ্বক পাম নেকি ইণ্ডিয়াৰ নিচিনাটো নহ'ব আৰু মেইন কথা কোনো চিনাকি নাছিলে অকলে তেনেকৈ আহিছিলোঁ পিছত মই ইয়াতে আহি গম পালোঁ যে যিবিলাক বেলেগ এৰিয়াজৰ পৰা আহিছিলে ছাপ'জ মহাৰাষ্ট্ৰ বা দিল্লীৰ পৰা বহুত আছিলে ছাউথৰ পৰা বহুত আছিলে চবে নিজৰ নিজৰ গ্ৰুপত আহিছিলে বা কলিগছ বা তেনেকুৱা আৰু মই মানে মেইন কথা কি তাতে TCSত মই 3 বছৰ এনেকৈ আছিলোঁ এটা নিজৰ এটা চাৰ্কল হৈ গৈছিলে যদিও পুনে মোৰ ঘৰ পুনেত না মোৰ ঘৰ গুৱাহাটীত তথাপি মানে সেই চাৰ্কল এটা বিল্ড হৈ গৈছিলে গতিকে এতিয়া মই চব বস্তু ফ্ৰম স্ক্ৰেচ ষ্টাৰ্ট কৰিব লাগিব গতিকে সেইটো এটা মেণ্টেলি অলৰেডি এটা মানে বহুত এক্সস্টিং ষ্টেটো হয় আৰু ফাৰ্ষ্ট 3-4 months কিছু টাফ আছিলে এইটো ডেফিনেটলি কম মই বাৰু কলেজ হোষ্টেলত আছিলোঁ গতিকে একমোডেশ্যনৰ ফালৰ পৰা মই আগৰ পৰাই হেৰি কৰি আহিছিলোঁ কিন্তু ইয়াত আহি মেইন থিং যিটো মানে যদিও মই এনেকৈ ভাব আহিছিলে কি মানে ইংলিছতে হ'ব একো প্ৰব্লেম নাই ইয়াত যিটো দেখিলোঁ মাষ্টাৰ্ছৰ একাডেমিক ৰাইটিং বস্তুটো কমপ্লিটলি বেলেগ মানে যিটো ধৰক মই এতিয়া অবভিয়াছলি মই ইণ্ডিয়াৰ মাষ্টাৰ্ছৰ লগত কম্পেয়াৰ কিয় কৰিব নোৱাৰোঁ কাৰণ মোৰ তাতে মাষ্টাৰ্ছ কৰাৰ অভিজ্ঞতা নাই কিন্তু মই যিখিনি ধৰক গ্ৰেজুৱেশ্যনলৈ মই যিখিনি চাব পাৰোঁ মানে সেইখিনিৰ ভিতৰত আপোনাৰ বহুতখিনি ডিফাৰেঞ্চ আছে ইয়াতে ক্ৰিটিকেল
ক্ৰিটিকেল এনালিচিছ বুলি খুব ইহঁতে কৈ থাকে আৰম্ভণিৰ পৰাই গতিকে সেই বস্তুটো একচুৱেলি কি হয় মই ইয়াত আহি গম পাইছোঁ গতিকে ফাৰ্ষ্ট 3-4 মান্থছ আপোনাৰ বস্তুখিনি চিষ্টেমটো গোটেই বুজোঁতে একচুৱেলি বহুতখিনি সময় লাগিলে আৰু ইয়াত প্ৰাঞ্জলে কোৱাৰ দৰে 20 ইয়াৰ্ছ উইকত ধৰক আপোনাৰ ক্লাছেছবোৰ হ'ব ডেফিনেটলি ইটছ আ বিগ প্লাছ কি বাকীখিনি হ'ব আপুনি পাৰ্ট টাইম কামতো আপুনি মানে ইজিলি আপুনি কৰিব পাৰে আৰু মই নিজেও কৰিছিলোঁ মই ছেপ্টেম্বৰত আহি নৱেম্বৰৰ পৰা পাৰ্ট টাইমত জইন কৰি দিছিলোঁ কিন্তু কি হৈ যায় তাতে আৰু কেইটামান মই চেলেঞ্জেছ কি ফেচ কৰিছিলোঁ সিহঁতে ছেল্ফ ষ্টাডিৰ কাৰণে নিজে ছেল্ফ ষ্টাডিৰ কাৰণে আমি বহুতখিনি সময় দিব লাগে এতিয়া এছাইনমেণ্টছ থাকে ৰেগুলাৰ এছাইনমেণ্টছ থাকে কিন্তু সেইবিলাকতো ইণ্ডিভিজুৱেল এছাইনমেণ্টছ থাকিব আৰু গ্ৰুপ ডিছকাশ্যনছত বহুত গুৰুত্ব দিয়া হয় ইয়াত কিন্তু ইয়াতে এটা যিটো মই অলপ ডিফাৰেঞ্চ পাইছোঁ ইণ্ডিয়াৰ পৰা স্পেচিয়েলি ইয়াতে মানে লাইব্ৰেৰী এক্সেছটো মানে ফুল্লি ইউটিলাইজ কৰা হয় ষ্টুডেণ্টছবিলাকক ঘণ্টাই লাইব্ৰেৰীত বহি থাকে আৰু তাতে ঢেৰ ৰিচাৰ্চ পেপাৰ্ছ পঢ়িবলৈ আমাক এনকাৰেজ কৰা হয় গতিকে তেনেধৰণৰ বহুত নতুন একাডেমিক ষ্টাইলৰ এটা পাইছিলোঁ এনভাইৰনমেণ্ট এটা পাইছিলোঁ আৰু এটাটো ডেফিনেটলি মানে লাইক বেলেগ কাণ্ট্ৰিজৰ পৰা ষ্টুডেণ্ট আহিছিলে গতিকে সেইটো এটা মানে ক্ৰছ ৰিজনেল নলেজ এক্সপিৰিয়েঞ্চ এটাও হৈছিলে গতিকে কিন্তু লাহে লাহে খুব ভাল লগা হ'ল বস্তুবিলাক অকণমান ছেকেণ্ড ছেমিষ্টাৰলৈকে বহুত ইজি লগা হ'ল কিন্তু তাৰ পিছত সেই একেটা সময়তে মানে আমি ঢেৰ কেৰিয়াৰ ফেয়াৰ্ছবোৰ এটেণ্ড কৰিব লগা হৈছিলে কাৰণ এতিয়া ইণ্ডিয়াত যেনেকৈ ধৰক আমাৰ তাতে কলেজবোৰত কলেজ প্লেচমেণ্ট ড্ৰাইভছ খুব কমন হয় ইয়াতে সেই কনচেপ্টটো মানে বহুত বেলেগ মানে গতিকে যেনেকৈ বাকীখিনি কোৱাৰ দৰে লিংকটিনে মেইনলি ইউজ কৰা হয় কিন্তু মানে মাষ্টাৰ্ছৰ চেলেঞ্জ মই ক'ম কি সেই কেইটামান তেনেধৰণৰ চেলেঞ্জ আছে মেইন কথা কি আপুনি কেনেধৰণৰ কোৰ্চ বিচাৰে কৰিবলৈ কাণ্ট্ৰি লেংগুৱেজ বেৰিয়াৰ আৰু তাৰোপৰি তাৰ পিছত যদি কোনোবাই বিচাৰে কি নাই তাতে মই জব কৰিবলৈ মোৰ মন আছে সেই মাৰ্কেটখন আগতে এনালাইজ কৰি লোৱা বা ষ্টাডি কৰাটো বহুত দৰকাৰ কাৰণ বহুত দেখিবলৈ পোৱা যায় স্পেচিয়েলি মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা বা নিজৰ বেটচমেটছে যেনেকৈ আমি ধৰক কৰিছোঁ বস্তুখিনি চৰি অলপ লেগ হ'ল চাগে মোৰ তাতে অকণমান কানেকশ্যনটো হৈ গৈছিলে গতিকে মই কৈ আছিলোঁ কি যিখিনি নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা গম পাইছোঁ যে যিখিনি ধৰক ফ্ৰেছাৰ আহে ইয়াতে ডাইৰেক্টলি পঢ়িবলৈ তেওঁলোকে অলপমান বেছি চেলেঞ্জিং পায় বস্তুবিলাক অলপমান প্ৰায়ৰ এক্সপিৰিয়েঞ্চ থাকিলে সেইটো বহুত হেল্প কৰে মানে আৰু প্ৰাঞ্জলে কোৱাৰ দৰে ইয়াত যেতিয়া আমি পাৰ্ট টাইম জইন কৰোঁ সেইটো বস্তু অকল এনেকুৱা নহয় কি মানে কিবা ৰেলেভেণ্ট হেৰিতে আপুনি যিটো পঢ়ি আছে তাৰে যে ৰেলেভেণ্ট পাৰ্ট টাইমে কৰিব লাগিব সেইটো কথা নহয় আপুনি বেলেগ পাৰ্ট টাইম জবতো যদি আমি জইন কৰোঁ তেতিয়া আমি বাকী এজ এ হলিষ্টিকলি মানে বহুতখিনি বস্তু ডেভেলপ কৰা হয় নতুন এনভাইৰনমেণ্ট হয় নতুন কালচাৰ হয় গতিকে অট'মেটিকলি সেই ইয়াৰে লোকেল মানুহবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰি এটা খুব ষ্ট্ৰং কমিউনিকেশ্যন স্কিল এটা বিল্ড আপ হয় গতিকে সেই সৰু সুৰা বস্তু কিছুমান মানে শিকোঁতে অলপ টাইম লাগে কিন্তু ডেফিনেটলি মানে পিছলে বস্তুবিলাক স্মুথ হৈ যায় ডেফিনেটলি মানে সেইটো গতিকে সেইখিনিয়ে মোৰ জাৰ্ণি কিন্তু ডেফিনেটলি মই এইটো ক'ব বিচাৰিম যে মানে আগৰ পৰাই যদি অকণমান এক্সপিৰিয়েঞ্চ থাকে 2-3 বছৰে হওক সেই এক্সপিৰিয়েঞ্চটো ইয়াতে বহুত কাম দিয়ে মানে ৰাদাৰ দেন কামিং এজ এ ফ্ৰেছাৰ গতিকে সেইটোৱে ইমানখিনিয়ে ধন্যবাদ মীনাক্ষী ভাল লাগিল তোমাৰ জাৰ্ণিটোৰ বিষয়ে জানি বৰ সুন্দৰকৈ কথাখিনি ক'লা এতিয়া মই ডক্টৰ অঞ্জুম দিহিঙীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ বৰ্তমান আপুনি গথেনবাৰ্গ বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেট হিচাপে গৱেষণাৰ কাম কৰি আছে আপুনি কাম কৰি থকা ইউনিভাৰ্চিটিখনত ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কেনেকুৱা সুবিধা আছে স্কলাৰশ্বিপৰ পৰা আদি কৰি যিটো ফেলোশ্বিপ বুলি কয় সেই বিষয়ে আমাক অকণমান জনালে হয়তো চাগে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হ'ব সেই বিষয়ে জানিব বিচাৰিম হয় একচুৱেলি মোৰ ছুইডেন অহা জাৰ্ণি 2021ত ষ্টাৰ্ট হৈছিলে মই সেইটো বছৰত PhD ছাবমিট কৰিছিলোঁ around February March মাহত তাৰপিছত মই কনষ্টেণ্টলি এপ্লাই কৰি আছিলোঁ আৰু একচুৱেলি PhD কৰাৰ পিছত পোষ্ট ডক এপ্লাই কৰাটো অকণমান ইয়াত মানে ইউৰোপত অকণমান পোৱাটো টাফ হয় কিয় আপোনাৰ পোষ্ট বহুত কম থাকে মানে চব লেবতে আৰু অকণমান কম্পিটিশ্যনটো বহুত হাই হয় চ' মই 2021ত
এপ্লাই কৰিব ষ্টাৰ্ট কৰিলোঁ বাট ইন দ্য মিন টাইম মই CSR নিষ্টত এটা পাৰ্মানেণ্ট পজিশ্যন পালোঁ টেকনিকেল এছিষ্টেণ্টৰ তাৰপিছত ইন দ্য মিন টাইম মই এপ্লাইও কৰি আছিলোঁ তাৰপিছত মোৰ 3টা কল আহিলে মানে পজিটিভ কল 2টা কল আহিছিলে আপোনাৰ US-ৰ পৰা কিন্তু ফাৰ্ষ্ট কলটো ইউৰোপৰ পৰা আহিছিলে ছুইডেনৰ পৰা য'ত মই জইন কৰিলোঁ তাৰপিছত মই ভাবিলোঁ যে চিন্স মই ঘৰৰ ওচৰত মানে জবটো পালোঁ মই ভাবিলোঁ কি প্ৰথমতে যে জবটো কৰোঁ ইণ্ডিয়াতে কিন্তু মই জবটো এবছৰ কৰিলোঁ কৰি পেলাই মোৰ ইমান ভাল নালাগিলে জবটো কৰি তাৰপিছত মই ভাবিলোঁ কি নাই মই যিহেতু ৰিচাৰ্চত ইণ্টাৰেষ্টেড হয় চ' মই পোষ্ট জব কৰিবলৈ যাম তাৰপিছত নেক্সট ইয়াৰ মই 2023 মই আপোনাৰ আকৌ এপ্লাই কৰিলোঁ এই পজিশ্যনকেইটাত আৰু লাকিলি মই আকৌ পালোঁ পজিশ্যনটো ইয়াত ছুইডেনত আৰু তেনেকৈ মই 2023 ইয়াত ছুইডেন আহি পালোঁ তাৰপিছত আপুনি যেনেকৈ সুধিছে যে কি অপৰচুনিটি আছে মানে স্কলাৰশ্বিপ একচুৱেলি ইয়াত মেইন প্ৰব্লেমটো হ'ল চিন্স আমি মিডল ক্লাছ ফেমিলিৰ পৰা আহোঁ ইয়াতে আপোনাৰ এডুকেশ্যনটো অকণমান এক্সপেঞ্চিভ হয় ইয়াৰ টিউশ্যন ফিজটো বহুত হাই হয় কিন্তু কিছুমান স্পেচিফিক স্কলাৰশ্বিপ আছে যেনেকৈ আপোনাৰ ইৰাছমাছ মুণ্ডুজ স্কলাৰশ্বিপ এটা আছে তেওঁলোকে ফুল্লি ফাণ্ড কৰে আপুনি যদি ইয়াত মাষ্টাৰ্ছ কৰিব বিচাৰে বিভিন্ন ইয়াৰ ইউৰোপিয়ান ইউনিয়নৰ কিছুমান স্পেচিফিক কাণ্ট্ৰিজ তেওঁলোকে চিলেক্ট কৰি থয় য'ত আপুনি সেই স্কলাৰশ্বিপটো যদি আপুনি এপ্লাই কৰে আৰু যদি আপুনি চিলেক্ট হয় তেতিয়াহ'লে আপুনি টিউশ্যন ফিটো আপোনাৰ ৱেইভ হৈ যায় তাত তেনেকৈ জাৰ্মানীত আপোনাৰ ডেড বুলি এটা স্কলাৰশ্বিপ আছে আই থিংক সেইটো মাষ্টাৰ্ছ ষ্টুডেণ্টক ছাপোৰ্ট কৰে মই মাষ্টাৰ্ছৰ কথাখিনি কৈ আছোঁ এতিয়া আৰু তেনেকৈ আপোনাৰ ইটালী হওক বা স্পেইন হওক তেওঁলোকৰ নিজৰ ইণ্ডিভিজুৱেল কিছুমান ইনষ্টিটিউচনেল ইউনিভাৰ্চিটিবিলাকৰ ইনষ্টিটিউচনেল কিছুমান ফেলোশ্বিপ থাকে যোনবোৰত মানে ইণ্ডিয়াৰ পৰা আমি এপ্লাই কৰিব পাৰোঁ আৰু সেইবোৰ কম্পিটিটিভ স্কলাৰশ্বিপ হয় কিন্তু আপুনি যদি সেইটোত কম্পিট কৰি পাব পাৰে আপোনাৰ টিউশ্যন ফি হওক বা আপোনাৰ যিখিনি সুবিধা লাগে সেইখিনি পোৱা যায় তেনেকৈ আপোনাৰ PhD কথাটো অকণমান বেলেগ হৈ যায় মাষ্টাৰ্ছৰ কাৰণে সেইখিনি স্কলাৰশ্বিপ আছে PhD কথাটো হয় যে কি আপোনাৰ PhD কাৰণে স্পেচিফিক লেব হওক বা ইউনিভাৰ্চিটি হওক তেওঁলোকে কিছুমান স্পেচিফিক প্ৰজেক্ট উলিয়ায় য'ত আপুনি ইণ্ডিভিজুৱেলি এপ্লাই কৰিব লাগে এইটো মানে কালেক্টিভ স্কলাৰশ্বিপ তেনেকৈ ইমানকৈ নোলায় খুব কমকৈ ওলায় আপুনি স্পেচিফিক লেবত গৈ পেলাই ৱেবছাইটত গৈ পেলাই আপুনি এপ্লাই কৰিব লাগিব PhD কাৰণে তেনেকৈ আপুনি এখন কভাৰ লেটাৰ লিখিব লাগিব ইয়াত মই ক'ব বিচাৰোঁ যে যেতিয়া আপুনি বাহিৰৰ পৰা এপ্লাই কৰিব ছাপ'জ ইণ্ডিয়াৰ পৰা এপ্লাই কৰে চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল আপোনাৰ CVখন আৰু আপুনি যোনখন কভাৰ লেটাৰ লিখিব আমাৰ মানুহে মেইনলি ভুল কৰে আপোনাৰ কভাৰ লেটাৰখন লিখোঁতে কিয়কি চবেই কি কৰে আপোনাৰ কভাৰ লেটাৰ এখন লিখি পেলাই আপোনাৰ বেলেগ লেবত এপ্লাই কৰে আৰু চবকে ছেইম কভাৰ লেটাৰখনকে চবকে পঠায় কিন্তু অকণমান সেইটো ৰিচাৰ্চ কৰি পেলাই পঠালে ভাল হয় যাতে যেনেকৈ চাপ'জ যোনটো পজিশ্যন ওলাইছে পজিশ্যনটো অকণমান তাৰ ওপৰত ৰিচাৰ্চ কৰি পঢ়ি পেলাই যদি আপুনি যদি কভাৰ লেটাৰখন লিখে তেতিয়া মানে সেই পষ্টটোত চিলেকশ্যন হোৱাটো অকণমান ইজি হৈ যায় চ' PhD কাৰণে তেনেকুৱা আপোনাৰ স্পেচিফিক লেবত গৈ আপুনি এপ্লাই কৰিব লাগিব বা ইনষ্টিটিউচনেল ৱেবছাইটখিনিত গৈ পেলাই এপ্লাই কৰিব লাগিব আৰু তেনেকৈ পোষ্ট ডকৰ কাৰণেও ছেইম আপুনি পোষ্ট ডকৰ কাৰণে কিছুমান স্পেচিফিক ৱেবছাইট আছে যেনেকৈ এটা ৱেবছাইট মই ক'ব বিচাৰোঁ ইউৰেক্সিছ বুলি এটা ৱেবছাইট আছে তেওঁলোকে তাত বিভিন্ন পোষ্ট ডক আৰু PhDৰ এডভাৰটাইজমেণ্ট উলিয়ায় তাত গৈ পেলাই এপ্লাই কৰিব পাৰে আৰু এটা আছে আপোনাৰ ৱেবছাইট নেচাৰ জবছ বুলি কয় তাতেও তেওঁলোকে বিভিন্ন ধৰণৰ PhD বা পোষ্ট ডক্টৰেল ফেলোশ্বিপৰ কাৰণে তেওঁলোকে এডভাৰটাইজমেণ্ট উলিয়ায় চ' মই ভাবোঁ যে এইখিনি বস্তু যদি তেওঁলোকে যদি অকণমান গুৰুত্বপূৰ্ণ হিচাপে যদি এপ্লাই কৰে আই থিংক ভাল হ'ব তেওঁলোকৰ যোনে এপ্লাই কৰিব বিচাৰিছে PhD বা পোষ্ট ডকৰ কাৰণে ভাল লাগিল আপুনি হয়তো আপুনি দিয়া ইনফৰমেশ্যনখিনি আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী বা আমাক চাই থকা বহুত দৰ্শকৰ কাৰণে খুব লাভান্বিত হ'ব বুলি আমি ভাবিছোঁ অশেষ ধন্যবাদ প্ৰাঞ্জল চেতিয়া মই এতিয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু আপুনি ইয়াতে মাষ্টাৰ্ছ ডিগ্ৰী কৰিলে আপুনি আপোনাৰ জাৰ্ণিটোৰ বিষয়ে আমি জানিলোঁ গম পালোঁ মই এতিয়া জানিব বিচাৰিছোঁ যে ইউৰোপত পঢ়ি উঠাৰ পিছত পঢ়া সমাপ্ত হোৱাৰ পিছত আপুনি ধৰক ইয়াতে কৰ্মজীৱনটো আপুনি আৰম্ভ কৰিব বুলি ভাবিছে বা আপুনি চাকৰি বিচাৰি আছে সেই ক্ষেত্ৰত আফটাৰ ষ্টাডি ৱৰ্ক ভিজা সেই ভিজাৰ বিষয়ে কেনেকুৱা ছাপোৰ্ট মানে থাকে ইউৰোপৰ কাণ্ট্ৰিবিলাকত বা আপুনি পঢ়া ইউনিভাৰ্চিটিখনত কিবা কেম্পাছ প্লেচমেণ্ট
ইউনিভাৰ্চিটিখনৰ পৰা পায় নেকি বা কিবা ইণ্টাৰ্ণশ্বিপৰ যোগেদি কিবা ভাল চাকৰি পোৱাৰ ব্যৱস্থা মানে সুবিধা আছে নেকি বিশেষকৈ হয় 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 বহুত মানে হয় অৱশ্যে প্ৰথমতে কথাখিনি কোৱাৰ আগতে মই এইটো জনাই ল'ব লাগিব যে মই যিটো সময়ত মাষ্টাৰ্ছ কৰিছিলোঁ সেইটো আছিলে আপোনাৰ 2019 আৰু 20 আৰু সেই সময়তে অৱশ্যে লকডাউনো হৈছিলে ইয়াত চ' ক'ভিডৰ বাবে মানে মই এটা ছেমিষ্টাৰ আমি ঘৰৰ পৰা মানে পঢ়িবলগীয়া হ'ল চ' সেইকাৰণে অকণমান যেনিবা কামৰ ক্ষেত্ৰত বা প্লেচমেণ্টৰ ক্ষেত্ৰত অকণমান মানে অসুবিধা নোহোৱা নহয় সেইটো সময়ত কিন্তু অভাৰঅল আপুনি মানে আমি যিটো আমি ছাবজেক্টতে আমি মাষ্টাৰ্ছ কৰোঁ বা পঢ়াৰ পিছত আপুনি মানে কলেজবিলাকে আপোনাক হেল্প নকৰা নহয় কলেজবিলাকে আপোনালোকক বহুত টিচাৰে হওক বা বাকী অভাৰঅল তেওঁলোকে বহুত ধৰণৰ কলেজত তাহাঁতকে মানে ফেয়াৰ এই জব ফেয়াৰৰ মানে হেৰি আপোনাৰ কি বুলি ক'ব লাগিব জব ফেয়াৰ মানে জব ফেয়াৰ কৰে আৰু মানে জব ফেয়াৰৰ কাৰণে কোনোবা ধৰক বাহিৰৰ পৰা কোনো কাৰোবাক কোম্পানীক মাতিলে বা বহুত ধৰণৰ কিবা মেলাৰ টাইপত মানে কলেজতে হওক কিবা প্ৰেজেণ্টেশ্যন আহিলে বহুত ধৰণৰ কোম্পানীৰ বিষয়ে কলেজবিলাকে হেল্প নকৰা নহয় তাৰোপৰিও যদিও মানে কলেজবিলাকে গোটেইখিনিতে আপোনাক হেল্প নকৰে আপোনাৰ অৱশ্যে এইটো কলেজ আৰু আপোনাৰ কৰ্চৰ ওপৰতো ডিপেণ্ড কৰে যে আপুনি কি কৰ্চ কৰিছে বা কোনখন কলেজত পঢ়িছে কলেজে আপোনাক সম্পূৰ্ণৰূপে সহায় নকৰে কিন্তু কলেজে আপোনাক আওপকীয়ে আপোনাক লিংক দিব বা আপোনাক জনাব যে আপোনালোকে এইটো কোম্পানীত বা এইটো বিভাগত বা এইখন জেগাত আপোনালোকে কাম কৰিব পাৰে সেইখিনি কথা অৱশ্যে কলেজে আপোনাক বা প্ৰফেচৰে আপোনাক নজনা নহয় চ' যিহেতু মোৰ বেকগ্ৰাউণ্ডটো আছিলে আপোনাৰ হস্পিটেলিটি মেনেজমেণ্ট আৰু টুৰিজমৰ ওপৰত আৰু লগতে মোৰ কৰ্চটোত HR আৰু বিজনেছ লগতে মাৰ্কেটিঙৰো মানে ছাবজেক্ট আছিলে গতিকেলৈ মই অকল যে টুৰিজমৰ ওপৰতে মই চাকৰি কৰিব পাৰিম সেইটো নাছিলে মই যদি ইচ্ছা কৰিলোঁ হয় মই হয়তো মাৰ্কেটিং বা মই মানে বিজনেছৰ মই ক্ষেত্ৰখনলৈ মই মানে চাকৰি কৰিব পাৰিলোঁ হয় কিন্তু যিহেতু মই মানে আগতে মই টুৰিজমতে বেছিকৈ মানে গুৰুত্ব দিছিলোঁ আৰু মোৰ ইণ্টাৰেষ্টটো বেছিকৈ টুৰিজমতে আছিলে সেইকাৰণে মই একচুৱেলি টুৰিজমটোৱে চুজ কৰিলোঁ চ' আমাৰ যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া আমাৰ কলেজৰ কেইবাগৰাকীও মানে টিচাৰ প্ৰফেচৰণী তাহাঁতে মানে বহুত ধৰণৰ ডাঙৰ হোটেল আৰু এনেকৈ টুৰিজমৰ ৰিলেটেড মানে কাম কৰি আছিলে তাহাঁতে যদিও টিচাৰ তাহাঁতে মানে পাৰ্ট টাইম হিচাপে হওক কিছুমানে আকৌ আওপকীয়াকৈ মানে সেই ক্ষেত্ৰখনৰ লগত জড়িত থাকে চ' সেইসকল লোকে আমাক বহুতো মানে লিংক দিছিলে যে এইটো ক্ষেত্ৰত তুমি এপ্লাই কৰিব পাৰা বা তেনেধৰণৰ বহুত সুবিধা আমাক নিদিয়া নহয় মই আগতে কৈছোঁ যিহেতু মোৰ পঢ়াৰ সময়খিনিত ক'ভিড হৈছে সেই সময়ত অকণমান চাকৰি পাবৰ কাৰণে দিগদাৰ হৈছিল নোহোৱা নহয় যিহেতু বহুতখিনি আপোনাৰ মানে লকডাউন হৈ গৈছিলে বহুতখিনি বিজনেছ আপোনাৰ বন্ধ হৈ গৈছিলে মোটামুটি হোটেল ইণ্ডাষ্ট্ৰিয়ে হওক বা বাকী ইণ্ডাষ্ট্ৰিবিলাকেই হওক সেইটো সময়ত মানে প্ৰায় মানে বন্ধই আছিলে সেইকাৰণে অকণমান অসুবিধা নোহোৱা নহয় যিহেতু মানে তেতিয়া সেইটো সময়ত হায়াৰিংটো প্ৰায় বন্ধই আছিলে কিন্তু কিবা কৰি মই 2020 চনত মই যেনেকৈ আপোনাৰ আয়াৰলেণ্ডত চাকৰিৰ কাৰণে ইণ্ডিড বুলি এটা ৱেবছাইট আছে যিটো মই আপোনাক মানে চাকৰিৰ কাৰণে যেনেকৈ লিংকডিন তেনেকৈ ধৰ ইণ্ডিড বুলি এটা ৱেবছাইট আছে সেইটো চাকৰি ক্ষেত্ৰত মানে বহুত ভাল আৰু চ' মই সেই ইণ্ডিডৰ থ্ৰুৱেদি মানে মই এপ্লাই কৰি মই চাকৰিটো ইয়াত পাইছিলোঁ আৰু মানে মই এইটো ক'ব বিচাৰিছোঁ যে মই সেইখিনি কথাই কৈ আছোঁ বুলি ক'ব লাগিব মই কৈছোঁ যে যিহেতু মানে কৰ্চৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে যে আপুনি মানে কোন এতিয়া ধৰক মই যিহেতু মোৰ টুৰিজমৰ হয় মই সেইকাৰণে বাকী ইঞ্জিনিয়াৰিং বা বাকী মেডিকেলৰ মই এইখিনি কথা ইমানকৈ ক'ব নাযাওঁ কাৰণ বেলেগ ছাবজেক্টৰ ক্ষেত্ৰত বেলেগ কলেজৰ ক্ষেত্ৰত বেলেগ ধৰক ৰিকুৱাৰমেণ্ট বা বেলেগ মানে এইবিলাক কথা হয় কিন্তু মই কওঁ যে মোৰ যিটো ডিপাৰ্টমেণ্ট মানে টুৰিজমৰ ওপৰত ইয়াত বহুতো স্ক'প আছে নথকা নহয় আৰু ভিজাৰ কথা ক'বলৈ গ'লে যেতিয়া কোনো এজন ষ্টুডেণ্টে মাষ্টাৰ্ছ এপ্লাই কৰে তেতিয়া আয়াৰলেণ্ডত আপোনাক এবছৰ মানে কৰ্চটো যিহেতু মাষ্টাৰ্ছ কৰ্চটো এবছৰীয়া পিনাক্ষীয়ে কোৱাৰ দৰে বহুতখিনি মাষ্টাৰ্ছ কৰ্চ এবছৰীয়া চ' আপোনাক সেই এবছৰৰ ষ্টুডেণ্ট ভিজা লগতে তাৰ উপৰিও মানে 2 years ষ্টে বেক ভিজা দিয়া হয় ইন আয়াৰলেণ্ডত চ' সেই যিটো 2 বছৰ থাকে সেইটো 2 বছৰ আপোনাক আমাৰ ইয়াত ষ্টাম্প 1G বুলি কয় আপুনি কলেজ পাছ কৰাৰ পিছত আপুনি কলেজৰ পৰা যেতিয়া আপুনি মানে কলেজত পাছ কৰাৰ চাৰ্টিফিকেটখন পাব তেতিয়া আপুনি গৈ ইমিগ্ৰেশ্যনত গৈ আপুনি তেতিয়া সেই ভিজাখন আপুনি চেঞ্জ কৰিব 1G লৈ সেই 1G খন আপোনাৰ ইয়াত 2 বছৰ ভেলিড থাকে
সেই 1G খন হৈছে আপোনাৰ নৰ্মেলি মানে অপেন ৱৰ্ক পাৰ্মিট। চ' আপুনি যিকোনো আপুনি কৰ্মক্ষেত্ৰতে হওক, আপোনাৰ নিজৰ ডিপাৰ্টমেণ্ট হওক, বেলেগ কিবা ডিপাৰ্টমেণ্টে হওক, বা যিকোনো জব নহওক লাগে, আপুনি বেলেগ কোনো ৱৰ্ক পাৰ্মিট নোহোৱাকৈ আপুনি কাম কৰিব পাৰে। সেইটো হৈছে আপোনাৰ ক'বলৈ গ'লে আপোনাৰ ৱৰ্ক চাৰ্চিং ভিজা বা তেনেকে বুলি ক'ব পাৰে আপুনি যদি বিচাৰে। চ' সেই 2 বছৰত যাতে আপুনি যাতে কোনো এটা জব যাতে আপুনি যাতে ভালকে নিজৰ ফিল্ডখনত আপুনি যাতে জব বিচাৰি পায় বা আপুনি মানে জব কৰে, সেই 2 বছৰ আপুনি কোনো অসুবিধা নোহোৱাকৈ আপুনি যিকোনো এটা কাম কৰি থাকিব পাৰে। হয়, তাৰপিছত যিহেতু আপুনি বোলে ফাইনেলি আপুনি বোলে এটা জব বিচাৰি পেলাই আপুনি সেই জবটোতে আপুনি মানে কণ্টিনিউ কৰিব বিচাৰে, তাৰপিছত তেতিয়া আকৌ ৱৰ্ক পাৰ্মিটৰ কথা আহে। তেতিয়া ৱৰ্ক পাৰ্মিট হ'ল আপোনাৰ মানে সেই কোম্পানীটো আপোনাক যদি স্পনচৰ কৰিব। চ' ইয়াত আয়াৰলেণ্ডত দুটা একচুৱেলি মানে ভিজাৰ দুটা ভাগ আছে। এটা হৈছে আপোনাৰ ক্ৰিটিকেল স্কিল আৰু এটা হৈছে আপোনাৰ জেনেৰেল ৱৰ্ক পাৰ্মিট। চ' ক্ৰিটিকেলখন হৈছে নৰ্মেলি ইঞ্জিনিয়াৰিং হওক বা ডক্টৰ বা নাৰ্ছেছ, এইবিলাক যিখিনি ক্ৰিটিকেল মানে হাইট পৰে, সেই তাহাঁতসকলক ক্ৰিটিকেল স্কিলৰ ভিজা দিয়া হয়। লগতে চেলাৰী ৰিকুৱাৰমেণ্টটো থাকে যে চাৰ্টেন এমাউণ্টৰ আপোনাৰ চেলাৰী হ'ব লাগিব আৰু আপোনাৰ সেই জবটো আপোনাৰ সেইটো ফিল্ডত পৰিব লাগিব। কিন্তু মই যিহেতু টুৰিজমৰ আছিলোঁ, মোৰ জবটো একচুৱেলি ক্ৰিটিকেলত নপৰে। চ' মোৰ ক্ৰিটিকেলত নহয়, ত' সেইকাৰণে মই জেনেৰেল ৱৰ্ক পাৰ্মিট মই পাইছিলোঁ। চ' জেনেৰেল ৱৰ্ক পাৰ্মিট পোৱাৰ পিছত আপোনাৰ তেতিয়া আপুনি যিটো কোম্পানীতে থাকিলে সেই কোম্পানীটো আপোনাক এপ্লাই কৰিব, বা বহুত ক্ষেত্ৰত আপুনি নিজেও এপ্লাই কৰিব পাৰে আপোনাৰ ৱৰ্ক পাৰ্মিটবিলাক। তেতিয়া ধৰক কোম্পানীয়ে আপোনাক যিখিনি আপোনাৰ প্ৰয়োজনীয় ডকুমেণ্টছ লাগে, সেই ডকুমেণ্টছখিনি ধৰক কোম্পানীয়ে আপোনাক মানে যোগান ধৰিব লাগিব। তেতিয়া আপুনি নিজে ইমিগ্ৰেশ্যন অফিচত গৈ বা প্ৰথমে অনলাইন কৰিব লাগে, তাৰপিছত আপুনি এপইণ্টমেণ্ট লৈ ধৰক সেই ডকুমেণ্টছখিনি আপুনি জমা দিলে তেনেকৈ আপোনাৰ ৱৰ্ক পাৰ্মিটবিলাক হয়। চ' তাতো কিছুমান দুই এটা সৰু সৰু কথা থাকে, যেনেকৈ ধৰক কোনোবাই যদি আপোনাক যদি ৱৰ্ক পাৰ্মিট দিয়ে, আপুনি সেই কোম্পানীটোত মিনিমাম ধৰক 1 বছৰ বা কিছুমান ক্ষেত্ৰত আপুনি 2 বছৰ থাকিব লাগিব। তাৰপিছত আপুনি বেলেগ এটা কোম্পানীলৈ যদি যায়, তেতিয়া আকৌ সেই ৱৰ্ক পাৰ্মিটখন আকৌ আপোনাৰ মানে ট্ৰান্সফাৰো হৈ যায়, তাৰপিছত আকৌ ৰিনিউ হৈ যায়। এইবিলাক মানে তাৰপিছত লাহে লাহে এইবিলাক আগবাঢ়ি গৈ থাকে। চ' আপুনি যদি ভালকে যদি সেইটো কোম্পানীত কাম কৰে, তেতিয়াহ'লে মানে বৰ্তমানলৈকে মই যিমান সকলক জানো, সকলোৰে ধৰক ভিজাবিলাক মানে আপোনাৰ ৰিনিউ হৈ গৈ আছে। চ' আৰু যিহেতু আয়াৰলেণ্ডখন আৰু এটা কাৰণে ভাল বুলিয়ে ভাবোঁ, যিহেতু আপুনি যদি ভৱিষ্যতে মানে থাকিব বিচাৰে, আপুনি যদি চিটিজেনশ্বিপ ল'ব বিচাৰে বা পাৰ্মানেণ্ট ৰেচিডেঞ্চ ল'ব বিচাৰে, এইবিলাক ক্ষেত্ৰত বহুতো উজু হয়। চ' আপুনি যদি 5 বছৰ যদি এখন কাণ্ট্ৰিত থাকে, চ' আফটাৰ এডুকেশ্যন ইয়েৰটো আপোনাক কাউণ্ট নহয়। এডুকেশ্যন কৰাৰ পিছত আপোনাৰ যেতিয়া মই যে ক'লো ষ্টাম্প 1G মানে অপেন ৱৰ্ক পাৰ্মিটখন পায়, সেইদিনাখনৰ পৰা আপুনি যদি 5 বছৰ যদি লিগেলি যদি এখন কাণ্ট্ৰিত থাকে, তেতিয়া আপুনি ষ্টাম্প ফৰ এপ্লাই কৰিবলৈ আপুনি পাৰে। চ' আপুনি ক্ৰিটিকেল স্কিলে হওক বা আপুনি জেনেৰেল ৱৰ্ক পাৰ্মিটে হওক বা আপোনাৰ ষ্টাম্প 1G হওক, আপুনি যদি 5 বছৰ যদি এখন কাণ্ট্ৰিত থাকে, তেতিয়া আপুনি মানে ইজিলি মানে ষ্টাম্প ফৰ আপুনি এপ্লাই কৰিব, যিটোক আমি পাৰ্মানেণ্ট ৰেচিডেঞ্চি বুলি ক'ব পাৰোঁ। চ' আৰু সকলোৱে জানে যে পাৰ্মানেণ্ট ৰেচিডেঞ্চি মানেই যে চিটিজেনশ্বিপ লোৱা, সেইটো নহয়। চ' পাৰ্মানেণ্ট ৰেচিডেঞ্চি ল'লে কি হয়, তেতিয়া আপোনাক মানে আপুনি যিকোনো কোম্পানীৰ ক্ষেত্ৰত হওক বা য'তে কাম কৰিব, আপোনাৰ সেইটো কোনো বাধ্যবাধকতা নাথাকে। চ' আপুনি যিকোনো কোম্পানীত কাম কৰিব পাৰে, মানে আপুনি নিজৰ ফিল্ডত হওক বা বেলেগ ফিল্ডত হওক, কোম্পানীৰ লগত কোনো আপোনাৰ মানে কোনো বান্ধোন নাথাকে। চ' সেই ক্ষেত্ৰত মানে ষ্টাম্প ফৰ ল'লে আৰু সুবিধা হয়। লগতে আপুনি কিবা কিবি বহুত ক্ষেত্ৰত কাম কৰিব পাৰে, তেতিয়া আপুনি বিজনেছো কৰিব পাৰে আপুনি যদি বিচাৰে। চ' ভিজাৰ কথাখিনি সেইখিনি। তাৰপিছত ষ্টাম্প ফৰ হৈ যোৱাৰ পিছত, তাৰপিছত আপুনি যদি ইচ্ছা কৰে, আপুনি মানে চিটিজেনশ্বিপ ল'ব পাৰে। আৰু যদি আপুনি ল'ব নিবিচাৰে, সেইটো সম্পূৰ্ণ মানুহৰ নিজৰ কথা। চ' মই এইটো কথাই কওঁ যে কোনোবাই যদি আয়াৰলেণ্ডত পঢ়িবলৈ আহে, চ' তেতিয়াহ'লে তাহাঁতৰ কোনো ইমান মানে চিন্তা কৰাৰ কোনো ইমান দৰকাৰ নাই যে মই মানে বহুত কেইখন কাণ্ট্ৰিত মই এইটো জানো যে পঢ়াৰ পিছত প্ৰায় 6 মাহ বা এবছৰহে ভিজা দিয়ে। সেইটো সময়ত কেতিয়াবা ছাফিচিয়েণ্ট নহয় কোনো এটা জব কৰিবৰ কাৰণে। যদিও ছাফিচিয়েণ্ট হয় জব কৰিবৰ কাৰণে, তেতিয়া কি হয়, এমপ্লয়াৰে কেতিয়াবা মানে যিহেতু বহুত কম সময় থাকে, সেই সময়তে বহুতকে মানে ট্ৰাষ্ট কৰিবলৈ বেয়া পায়। চ' সেইকাৰণে কয় যে নাই, আমি আৰু মানে ভিজা নিদিওঁ। চ' যিহেতু আয়াৰলেণ্ডত 2 বছৰ থাকে, চ' মই ভাবোঁ যে যিকোনো এজন মানুহে কোনো এটা কোম্পানীত 2 বছৰ ধৰি যদি কাম এটা কৰে, তেতিয়া কি হয়, ভাল এটা বণ্ডিং মানে এমপ্লয়াৰৰ লগত ভাল এটা বণ্ডিং হয়। এমপ্লয়াৰো ভালকে জানে যে মানুহজন কেনেকুৱা, কাম কেনেকুৱা। চ' এটা মানে কাম কৰা এটা প্লাছ পইণ্ট থাকে যে আমাৰ মানে ভিজাখন মানে বা ৱৰ্ক পাৰ্মিটখন আমাৰ হ'বই। চ' সেইটো এটা বহুত মানে ভাল দিশ বুলি মই ভাবোঁ মানে। চ' মই ভাবোঁ আপোনালোক গোটেইখিনি প্ৰশ্ন মই উত্তৰ দিব পাৰিলোঁ। হয়, বৰ সুন্দৰকৈ আপুনি কথাখিনি বুজাই দিলে, ভাল লাগিল। ধন্যবাদ আপোনাক প্ৰাঞ্জল। দেৱাশিষ, মই এতিয়া সেই একেটা প্ৰশ্নৰ উত্তৰ মই আপোনাৰ পৰাও জানিব বিচাৰিম যে পোষ্ট ষ্টাডি ৱৰ্ক ভিজাৰ বিষয়ে আপোনাৰ কেনেকুৱা অভিজ্ঞতা, বা আপুনি ইউৰোপৰ বিভিন্ন দেশৰ
সেই বস্তুটো কেনেকৈ ধৰণৰ এপ্লাই হয়, কেনেকুৱা ছাপোৰ্ট পায় ইউৰোপত? আপুনি ইয়াতে পঢ়াৰ উচ্চ শিক্ষা লৈ পঢ়া সমাপ্তি কৰি কৰ্মজীৱন আৰম্ভ কৰিম বুলি ভাবিছে। চ' এজ এ ষ্টুডেণ্ট আপুনি কেনেকুৱা ধৰণৰ আফটাৰ ষ্টাডি ৱৰ্ক ভিজাৰ বিষয়ে অকণমান আপোনাৰ অভিজ্ঞতাৰ বিষয়ে ক'ব নেকি? কেনেকুৱা ধৰণৰ হয়, থেংক ইউ। আফটাৰ গ্ৰেজুৱেশ্যন অষ্ট্ৰিয়া বা এনেকুৱা মেক্সিমাম কাণ্ট্ৰিতে ইউৰোপৰ কাণ্ট্ৰিখিনিতে 6 to 12 মান্থৰ কাৰণে ৱৰ্ক চাৰ্চিং ভিজা দিয়ে। জাৰ্মানীত ধৰি লওক 18 মান্থ দিয়ে আৰু ফিনলেণ্ডত 24 দিয়ে মেক্সিমাম, আৰু অষ্ট্ৰিয়াত 12 মান্থৰ কাৰণে দিয়ে, আৰু বাকীখিনি মেক্সিমাম কাণ্ট্ৰিতে 6 মান্থৰ কাৰণে দিয়ে মেক্সিমাম জব চাৰ্চিং ভিজা। হয়, আৰু ইয়াত আপোনাৰ জবৰ ক্ষেত্ৰত যদি ক'বলৈ যায়, ইয়াত লেংগুৱেজ বেৰিয়াৰটো আছে ডেফিনেটলি। ত' ইয়াত জাৰ্মান লেংগুৱেজ কয়, চ' প্ৰিফাৰেঞ্চটো জাৰ্মান লেংগুৱেজৰ হয়। অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড, জাৰ্মানী 3টা কাণ্ট্ৰিতে। চ' যদি এবাৰ ইয়াত যদি অষ্ট্ৰিয়াত যদি আহিব বিচাৰে, তেনেহ'লে মইতো ক'ম জাৰ্মান লেংগুৱেজ শিকক, সেইটো মানে বহুত ইম্পৰ্টেণ্ট হয়। কিন্তু এবাৰ যদি আপুনি জাৰ্মান লেংগুৱেজ শিকে, তেনেহ'লে ভেৰি ইজি মানে ইয়াত চাৰ্ভাইভ কৰিবৰ কাৰণে। মানে ইমান কম্পিটিশ্যন নাহে ন, মানে ইংলিছ স্পিকিং যেনে কাণ্ট্ৰিবিলাকত বহুত কম্পিটিশ্যন বেছি হৈ যায়, কাৰণ থ্ৰু আউট দ্য ৱৰ্ল্ড চবৰ পৰা ইংলিছ স্পিকিং কাণ্ট্ৰিবিলাকতে ফ'কাছ কৰে। এইবিলাক কাণ্ট্ৰিত মানে জাৰ্মানটোক বেছি ফ'কাছ কৰে কাৰণে কম্পিটিশ্যনটো কমি যায় তেতিয়া যদি জাৰ্মানটো শিকে, প্ৰথম কথা। আৰু দ্বিতীয়তে হৈছে এতিয়া টিউশ্যন ফিটো এজ কম্পেয়াৰ টু আয়াৰলেণ্ড বা ছুইডেনত ইয়াত টিউশ্যন ফি বহুত কম হয়। যদি আপুনি জাৰ্মানত যদি কৰ্চ কৰে, তেন্তে কমপ্লিটলি ফ্ৰী হয় যদি কৰ্চটো আপুনি যদি জাৰ্মানত কৰে। বহুত কম কৰ্চ আছে যিকেইটা মানে আপুনি ইংলিছত এভেইলেবল আছে, মেক্সিমাম কৰ্চিং জাৰ্মানতে থাকে। বেচলাৰ্ছ কৰ্চখিনি ইণ্ডিয়াৰ পৰা যদি কোনোবাই বেচলাৰ কৰিব আহে, তেতিয়া মানে 6 মান্থৰ এটা প্ৰভিজন লৈ পেলাই আহিব পাৰে, যে ইয়াত এডমিশ্যন তেতিয়া দিব সি মানে যদি 6 মান্থত জাৰ্মানটো ইম্প্ৰুভ কৰিব পাৰে। ত' 6 মান্থৰ কাৰণে সি জাৰ্মান লেংগুৱেজ শিকে, তাৰপিছত মেইন কৰ্চটোত আহে। কিন্তু ষ্টুডেণ্টৰ কাৰণে কৰ্চটো পুৰা কমপ্লিট ফ্ৰী থাকে, একো টিউশ্যন ফিজ নাথাকে। আৰু বাকী যদি ইংলিছত কৰে, তেনেহ'লে অনলি 750 ইউৰো, মানে 75,000 জব মানে পাৰ্ট টাইম জব কৰি ইয়াত কৰিব পাৰে। কাৰণ ইয়াত 20 আৱাৰ্ছ পাৰ্ট টাইমতো আপুনি মিনিমাম ইণ্ডিয়ান কাৰেঞ্চি 90 to 1 লাখ, মানে সেইটো মিনিমাম হয় ৱেজেছটো। চ' আৰামছে সেইটো কৰিব পাৰে পাৰ্ট টাইম কৰি পেলাই পাৰ মান্থ। চ' সেইটোৱে ক'ম, যদি কোনোবাই যদি অষ্ট্ৰিয়া আহিব বিচাৰে, মষ্ট ৱেলকাম, কাৰণ ইয়াত মানে কোনো ধৰণৰ প্ৰব্লেম নাপায়, তেনেকুৱা ইমিগ্ৰেশ্যন প্ৰব্লেম বা তেনেকুৱা ছেফটি ইছ্যু একো নাইকিয়া, আৰু কাণ্ট্ৰিটো বহুত বিউটিফুল হয়। আৰু এডুকেশ্যনৰ ফালৰ পৰা বহুত হাই কোৱালিটি হয়। আৰু ইহঁতি মানে কি এডুকেশ্যনটো কমাৰ্চিয়েলাইজ কৰা নাই আজিলৈকে, মানে পইচাৰ কাৰণে যেনেকে বাকী কাণ্ট্ৰিত ষ্টুডেণ্টবিলাকক এডভাৰটাইজমেণ্ট কৰে, ষ্টুডেণ্টক বেলেগ কাণ্ট্ৰিত গৈ, ইহঁতি মানে এডভাৰটাইজমেণ্ট নকৰে। সিহঁতৰ কেপাচিটি বহুত বেছি, এতিয়া মোৰ ইউনিভাৰ্চিটিত বহুত কেপাচিটি হয়, কিন্তু ষ্টুডেণ্ট এজ কম্পেয়াৰ টু বহুত কম, মানে কাৰণ তাহাঁতি এডভাৰটাইজমেণ্ট নকৰে, মানে গভাৰ্ণমেণ্ট ফাণ্ডেড হয় কমপ্লিটলি, আৰু ফুল ফেচিলিটি আছে। কিন্তু সেয়ে মানে প্ৰচেছটো অলপ দীঘলীয়া হয়, অলমষ্ট 1 year লাগি যায়। যদি কোনোবাই যদি আহিব বিচাৰে, ধুনীয়াকৈ এপ্লাই কৰিব লাগে, ডকুমেণ্টেশ্যনখিনি যদি ভালকৈ থাকে, আৰু যদি এডমিশ্যন পায়, তেতিয়া ভিজাৰ প্ৰচেছত কোনো প্ৰব্লেম নহয়। সেয়াই, খালি অলপ সময়টো অলপ টাইম টেকিং হয়। আৰু লেংগুৱেজ শিকিব লাগে, লেংগুৱেজ শিকাটো সেইটো অভিয়াছলি পজিটিভ চাইড, মানে তোমাৰ সেইটো মাৰ্কেটটো খোল খাই যায়, বহুতকেইটা কাণ্ট্ৰিত খোল খাই যায়, মেইন চেণ্ট্ৰেল ইউৰোপত। চ' সেইখিনিয়ে ক'ব বিচাৰিম। বাকী তেনেকুৱা একো প্ৰব্লেম মই ফেচ কৰা নাই আজিলৈকে, একো মানে কোনোবাই যদি আহিব বিচাৰে, মানে বহুত ভাল হয়। আৰু ৰিচাৰ্চ ফিল্ডতো এপ্লাই কৰিব বিচাৰিলে যথেষ্ট ভাল হয়, পে স্কিলো বহুত ভাল হয়, ইটছ লাইক এ জব অনলি। PhD কৰে, সেইটো বহুত ভাল হয়। আপোনাৰ ইউনিভাৰ্চিটিখন আপুনি লিণ্ড ইউনিভাৰ্চিটিত কৰি আছে, ইউনিভাৰ্চিটি কেম্পাছ প্লেচমেণ্টৰ কিবা সুবিধা আছে নেকি তাত, বা ইণ্টাৰ্ণশ্বিপ কৰি পেলাই ভাল জব লোৱাৰ কিবা ব্যৱস্থা আছে নেকি আপোনাৰ ইউনিভাৰ্চিটিখনত? হয়, এতিয়া ইয়াত ক'বলৈ গ'লে এতিয়া মানে ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকৰ যিখিনি মানে ইনষ্টিটিউট আছে, তাতে কেম্পাছ প্লেচমেণ্ট বুলি সেইটো কনচেপ্টটো নাই তেনেকে। মানে তাহাঁতি জব ফেয়াৰ কৰে, তাতে ইণ্ডাষ্ট্ৰীবিলাক আহে, আমি কণ্টেক্ট কৰিব পাৰি, তেওঁলোকৰ লগত কথা পাতিব পাৰে, কি কি ফেচিলিটি আছে, ভেকেঞ্চিজ কি আছে, কথা পাতিব পাৰে। তাত তেনেকে তাহাঁতৰ নিজৰ ছাইটত গৈ এপ্লাই কৰিব লাগিব, কোম্পানী ছাইটত গৈ পেলাই। কিন্তু কমিউনিকেশ্যনৰ সুবিধাটো কৰি দিয়ে, জব ফেয়াৰবিলাক প্ৰায় হৈ থাকে, মানে বহুত জব কোম্পানীজবিলাক আহি থাকে।
তো সেইটো ফেচিলিটি থাকে কিন্তু ডাইৰেক্ট কেম্পাছ প্লেচমেণ্ট তেনেকে নহয় আৰু ইণ্টাৰ্ণশ্বিপটো এটা অবভিয়াছলি পজিটিভ ছাইড হয় যদি কোনোবা এটা কোম্পানীৰ ৰিচাৰ্চ থেচিছখন কৰিছে থেচিছ পোৱাটো বহুত এজ কম্পেয়াৰ টু জব থেচিছ পোৱাটো অলপ ইজি হয় মানে বহুত কিবা কোম্পানীত তাহাঁতি বিচাৰে যে কোনোবাই মাষ্টাৰ থেচিছ কৰক ইয়াতে পাব্লিছ কৰক পেপাৰ পাব্লিছ কৰক সেইটো মানে বহুতে মানে বিচাৰে তো থেচিছ ৱৰ্ক কৰি পেলাই তাতে যদি ভেকেঞ্চি থাকে তেনেহ'লে সেইটো কণ্টিনিউ কৰিব পাৰে সেইটো এটা প্লাছ পইণ্ট মষ্টলি ষ্টুডেণ্টবিলাক তেনেকেই মানে কণ্টিনিউ কৰা দেখা যায় কিন্তু লেংগুৱেজ বেৰিয়াৰটো আছে এক্সেপ্ট আই টিত অলপমান কম IT চেক্টৰত ইংলিছত অলপ চলি যায় কিন্তু বাকী ফিল্ডত লেংগুৱেজটো ভেৰি ইম্পৰ্টেণ্ট হয় ধন্যবাদ দেৱাশিষ মই এতিয়া এৰিৰ ওচৰলৈ যাব বিচাৰিছোঁ এৰি হয় তোমাৰ যিহেতু গৱেষণাৰ লগত জড়িত তুমি পোষ্ট ডক্টৰেট কৰি আছা তোমাৰ গৱেষণাৰ কামখিনি শেষ হোৱাৰ পিছত কেনেকুৱা ধৰণৰ চাকৰি তুমি ইয়াত পাম বুলি আশা কৰিছা বা পোৱাৰ মানে সুযোগ আছে তোমাক গৱেষণাৰ কামখিনি হোৱাৰ পিছত আৰু তাৰোপৰি ছুইডেন চৰকাৰে কিবা তাত তেওঁলোকে সুবিধা কৰি দিয়ে নেকি চৰকাৰৰ ফালৰ পৰা তোমাৰ ছাপোৰ্টটো কেনেকুৱা ছুইডেন গভৰ্ণমেণ্টৰ ফালৰ পৰা হয় ইয়াতে ৰিচাৰ্চ যেতিয়া গৱেষণা মোৰ শেষ হ'ব তেতিয়া ইয়াতে যোনবিলাক ৰিচাৰ্চাৰ্ছে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিত ৰিচাৰ্চ কৰে তেওঁলোকৰ ইউনিভাৰ্চিটিৰ লগত টাই আপ থাকে কিছুমান ইঞ্চুৰেঞ্চ কোম্পানী আৰু সেই ইঞ্চুৰেঞ্চ কোম্পানীয়ে আমাক যথেষ্টখিনি সহায় কৰে আমাৰ নেক্সট কেৰিয়াৰ মুভটোৰ কাৰণে আৰু তাৰ উপৰি মই মোৰ পাৰ্চনেল জাৰ্নিটো কওঁ মই ইয়াৰ পিছত ইউৰোপত একচুৱেলি কাৰণ কি যিহেতু ইউৰোপখন কম্পেৰেটিভলি ফেমিলি অৰিয়েণ্টেড হয় কম্পেয়াৰ টু US অফক'ৰ্ছ তো মই ইয়াতে একাডেমিক্সতে হওক বা ইণ্ডাষ্ট্ৰিয়ে হওক নিজৰ পেৰেলেল ৰিচাৰ্চটো কৰিব বিচাৰোঁ আৰু ছুইডেনে এপাৰ্ট ফ্ৰম ইউনিভাৰ্চিটি ইঞ্চুৰেঞ্চ কোম্পানীও কিছুমান পেৰেণ্টেল বেনিফিটছো দিয়ে চ' যোনবিলাক ৱৰ্কিং মম আছে বা ৱৰ্কিং ফাদাৰ আছে সিহঁতে যথেষ্টখিনি সহায় পায় কিছুমান আপোনালোকৰ ৱেবছাইট আছে যেনেকৈ ফৰচাংক্ৰিং কাছা বুলি আছে পেৰেণ্টেল লিভত সিহঁতে যথেষ্টখিনি ফাইনেন্সিয়েল ছাপৰ্ট কৰে আৰু কিছুমান ইউনিয়নো আছে ইয়াতে যেনেকৈ সেল্ফ যদি আপুনি গৱেষণা কৰি থকা সময়ত আপুনি ছাবস্ক্ৰাইব কৰি থাকে then after you become unemployed যেতিয়া unemployed হয় তেতিয়া সিহঁতে 80% of the salary দিয়ে যদি আপুনিহে এক বছৰ ধৰি সিহঁতৰ লগত মানে ফাইনেন্সিয়েল ছাপৰ্টটো দি আছে এক বছৰ ধৰি যদি আপুনি ছাবস্ক্ৰাইব কৰি থাকে সিহঁতে 80% salary after unemployed দিয়ে so Sweden এইটো ক্ষেত্ৰত যথেষ্টখিনি ভাল কাৰণ কি যথেষ্টখিনি ফাইনেন্সিয়েল ছাপৰ্ট দিয়ে even after unemployed আৰু মই ৰিচাৰ্চ জাৰ্নিটো মোৰ শেষ হোৱাৰ পিছত মই একাডেমিক্সত এইটো কাৰণে যাব বিচাৰোঁ কাৰণ কি মই আগৰ পৰাই মোৰ দেউতাক দেখি আছোঁ তেওঁ একাডেমিক্সৰ লগত ৰিলেটেড আৰু মোৰ ফেমিলিও যথেষ্টখিনি ছাপৰ্ট কৰে একাডেমিক্স লাইনত যাবলৈ চ' মই ইয়াৰ পিছত মই সেই মেবি টিচিং লাইনতো এপ্লাই কৰিব পাৰোঁ কিন্তু পেৰেলেলি যিহেতু ৰিচাৰ্চ কৰিছোঁ মই ৰিচাৰ্চতো অলপমান নিজকে ইনভলভ কৰিব বিচাৰোঁ আৰু মোৰ যোনটো এক্সপাৰ্টিজ হয় তাৰ উপৰিও যদি যোনখিনি মই নতুন ইয়াতে গৱেষণা শিকিছোঁ আৰু আৰম্ভ কৰিছোঁ সেইখিনিও মই আগবঢ়াব খুজিছোঁ মোৰ টিচিং জাৰ্নি আৰু মোৰ ৰিচাৰ্চ জাৰ্নিত বৰ্তমানটো ছুইডেনতে আমাৰ থকাৰ প্লেন আছে বাট যদি বেলেগ কাণ্ট্ৰিটো আমি যদি অপৰচুনিটি পাওঁ দেন আমি আমি যাম বুলি আশা কৰিছোঁ আমি সেইটো আমি ল'ম এক্সপ্ল'ৰ কৰিম কিন্তু যিহেতু ছুইডেন জনাজাত হয় এখন ফেমিলি কাণ্ট্ৰি তো আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছুইডেন আৰু মেবি আদাৰ নৰ্ডিক কাণ্ট্ৰিজ আৰু এই ক্ষেত্ৰত ছুইডেনতে আমি নিজৰ কেৰিয়াৰটো নেক্সট মুভটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ ধন্যবাদ আইৰি পিনাক্ষী এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ তুমি যিহেতু বৰ্তমান এটা MNCত কাম কৰি আছা
ইয়াৰ এমএনচিৰ ৱৰ্ক কালচাৰটো কৰ্মসংস্কৃতিটো কেনেকুৱা বা ইয়াত কামৰ প্ৰেছাৰ ৱৰ্কলোড কামৰ চাপটো কেনেকুৱা তুমি সেই অভিজ্ঞতাৰ বিষয়ে অকমান ক'বা নেকি হয় নিশ্চয় হয় ৱৰ্ক এনভাইৰনমেণ্টটো খুবেই ভাল পাইছোঁ মই ইয়াত আৰু কিছু কোলাবৰেটিভ হয় আৰু মই ইণ্ডিয়াত 3 বছৰ প্ৰায় 3 বছৰে আছিলোঁ তাত চাকৰি কৰি গতিকে কিছু বেলেগো হয় ইয়াতে আচলতে কাৰণ ইয়াতে নিৰ্দিষ্ট কিছুমান অফিচাৰ্ছ থাকে আমাৰ ইণ্ডিয়াত ধৰক যেতিয়া মই তাতে কৰিছিলোঁ গতিকে মেক্সিমাম ডেজত এক্সিড হৈয়ে যায় ইয়াত সেইটো হিচাপৰ পৰা ৱৰ্ক লাইফ বেলেঞ্চটো খুব ভাল হয় প্ৰজেক্ট টাইমলাইনছ থাকেই ডেফিনেটলি থাকে ডেডলাইনছবোৰ থাকেই আপোনাৰ ৱৰ্কলোডো থাকে কিন্তু একে সময়তে ধৰক মানুহে ইয়াত ৱৰ্ক লাইফ বেলেঞ্চৰ ওপৰত কিছু গুৰুত্ব দিয়ে গতিকে যিমানখিনি দেখিছোঁ 9টা বজাত মানুহ আহি বহি যায় গতিকে 9 to 5 9 to 5:30 সেইটো অফিচাৰ্ছে হয় কিন্তু সেইখিনি সময়ত মানুহে পুৰা ডেডিকেটেডলি চিনচিয়াৰলি কাম কৰে আৰু 5:30 লৈ আজৰি হৈ যায় গতিকে যোৱা 5 বছৰত মই চাগে 5 বজাৰ পিছত আৰু কোনো মিটিং স্কেডিউল হোৱা দেখা নাই গতিকে কেতিয়াবা যদি 5:30 লে হৈও যায় মানে কিছুমান আৰ্জেণ্ট কামত মেনেজাৰে নিজে কয় হৈ গ'ল আৰু বাকীখিনি কাইলৈ কণ্টিনিউ কৰিম গতিকে সেইটো ছাইডৰ পৰা there's a vast difference আৰু মানে কাৰণ ইণ্ডিয়াত কেতিয়াবা এনেকুৱা হৈছিলে মোৰ suppose 6টা 6:30 ঘৰ গ'লো কিন্তু তথাপি কিবা কিছুমান হেৰি থাকে আকৌ অলপ লগ ইন কৰিব লাগে গতিকে যেতিয়া কল আহিব পাৰে সেইবোৰ কালচাৰ পাইছিলোঁ ইণ্ডিয়াত ইয়াত সেইটো বস্তু যোৱা আজি মই 5 বছৰে একেটা কোম্পানীতে আছোঁ মেনেজাৰ্ছ বহুত চেঞ্জ হৈছে কিন্তু যিটো দেখিছোঁ কি একেই ৱৰ্ক কালচাৰ ইজ ছেইম বা কিছু সেইটো ছাইডৰ পৰা বহুতখিনি ভাল আৰু মানে যিটো বস্তু এতিয়া মই মোৰ মেনেজাৰৰ পৰা পাইছোঁ সেই একেখিনি এতিয়া নিউ জইনিজৰ লগত মই কৰোঁ আই মেক শ্যোৰ কি মানে 5টা বজাৰ পিছত তেওঁলোকৰ লগত কেতিয়াও একো মিটিং স্কেডিউল নকৰোঁ সেইটো মানে গতিকে তেনেধৰণৰ কথা আৰু ফ্লেক্সিবিলিটিও কিছু আছে কাৰণ বহুতখিনি ক্ষেত্ৰত কোম্পানীজবোৰ কিছু ছাপৰ্টিভ হয় স্পেচিয়েলি দেখিছোঁ কি কাৰণ ইয়াতে কেনেকুৱা অকল এনেকুৱা কোম্পানী ক্ষেত্ৰত নহয় বহুত মেডিকেল পাৰ্পাছতো বা কিছুমান এপইণ্টমেণ্টছ থাকিলেও দেখা যায় কি 9টাৰ পৰা 5টা 9টাৰ পৰা 6টা তাৰপিছত মেডিকেল এপইণ্টমেণ্টছবোৰ নাপায় আকৌ মানে সেই ৱৰ্কিং আৱাৰ্ছতে পাইছোঁ সেইটো ক্ষেত্ৰতো কোম্পানীজবোৰ মানে কিছু ছাপৰ্টিভ হয় কাৰোবাৰ যদি কিবা মেডিকেল এপইণ্টমেণ্টছ থাকে কিবা থাকে ইজিলি মানে জাষ্ট মানে এনেকুৱা নহয় কি 2-3 দিন আগতে একদম কৰি থ'ব লাগে ধুনীয়াকৈ সিমানখিনি বস্তু এড্ৰেছ কৰে সিহঁতে আৰু এমপ্লয়ীও সেইটো বস্তুৰ মানে কেতিয়াও এডভান্টেজ নলয় মানে যদি দেখিছোঁ কি আজি 1 ঘণ্টা মোৰ ৱেষ্ট হৈছে নেক্সট ডে আহি পিনে নিজে এইটো মেকআপ কৰি দিব কোনো চেজ কৰি থাকিব নালাগে গতিকে তেনেকুৱা ধৰণৰ কথা আৰু এটা বস্তু ইয়াত ভাল পাইছোঁ এনুৱেল লিভছ ল'বলৈ খুবেই এনকাৰেজ কৰে সেইটো ছাইডৰ পৰা মানে ডেফিনেটলি ইয়াতকৈ হয়তো ইয়াত যদি 25টা এনুৱেল লিভ পাওঁ ইণ্ডিয়াত একচুৱেলি অফিচিয়েলি 30 মান এনুৱেল লিভছ থাকিছিলে কিন্তু মানে সেই এভেইল কৰিবলৈ বহুত আগতেই ধৰক আমি নটিচ দিব লাগিছিলে বা এপ্ৰুভেলতো কিছু দীঘলীয়া আছিলে প্ৰচেছটো মানে মেনেজাৰে সুধিব দেন আৰু কোন সেইটো টাইমত লিভ এনেধৰণৰ বস্তুবোৰ আছিলে কিন্তু ইয়াতে মানে এনুৱেল লিভছ বুলি ক'ব গ'লে মানে কিছুমান চাৰ্টেইনটিজ আছে 2 দিন যদি ল'ব লাগে মই এসপ্তাহ আগত ক'লেও হ'ব এসপ্তাহ যদি ল'ব লাগে দেন 2 উইকছ আগত গতিকে কিন্তু কোনোৱে না নকয় এনুৱেল লিভছ মানে ল'বলৈ খুজিলে মানে সেই বস্তুটো এটা আছে আৰু দেখিছোঁ কি মানুহে ইয়াত ফেমিলি টাইম বহুত ভেলিউ কৰে মোৰ যিটো টিম হয় লাইক অভাৰ দ্য লাষ্ট 5 years ধেৰ টিম চেঞ্জ হৈছে কিন্তু মানে দেখিছোঁ কি চামাৰ ভেকেশ্যন এটা ল'বই 1 week 2 weeksৰ কাৰণে মেনেজাৰসকল চব ছুটীত যাব আৰু ছুটীত কোনোৱে ফোন কৰা নহয় যিটো এটা মানে ইণ্ডিয়াত সেই ডিফাৰেঞ্চটো মই অলপ পাইছোঁ মানে সেইটো মোৰ এটা এক্সপিৰিয়েঞ্চ আছিলে কেতিয়াবা ঘৰ গ'লেও 2 সপ্তাহৰ কাৰণে অসম গৈছোঁ কিন্তু সেইখিনি সময়তো কেতিয়াবা কল এটেণ্ড কৰিব লাগে যে এইটো অলপ হেল্প কৰি দিব পাৰিবি নেকি কিন্তু ইয়াত সেই বস্তুটো মই একেবাৰে পোৱা নাই আজি যোৱা 5 বছৰে মই অসম যাওঁ এভৰি ইয়াৰ যাওঁ 1.5-2 মাহৰ কাৰণে যাওঁ কিন্তু যদি মই যিখিনি সময় মই ছুটি লৈ গৈছোঁ সেইখিনি সময়ত কেতিয়াও মানে এনেধৰণৰ বস্তুবোৰ মই ফেচ কৰিব লগা হোৱা নাই চ' মই ৱৰ্ক লোড আৰু ৱৰ্ক এনভাইৰনমেণ্টৰ ফালৰ পৰা ইয়াত খুবেই ভাল পাইছোঁ আৰু বহুত মানে এমপ্লয়ী বহুত খুব চিনচিয়াৰলি বা ডেডিকেটেডলি কামবোৰ কৰে নিজে চবেই নিজৰ মানে যদিও কলাবৰেটিভ এনভাইৰনমেণ্ট হয় চবেই নিজৰ টাস্কবিলাকৰ পৰা প্ৰপাৰ অ'নাৰশ্বিপ লয় মানে কোনোৱে কাৰো এইবিলাক বস্তু মানে ঠেলি নিদিয়ে যে এইখিনি মোৰ কামখিনি তই কৰি দিবি এনেধৰণৰ বস্তুবিলাক নাথাকে আৰু মেইনলি আফটাৰ অফিচাৰ্ছ ভালেখিনি টাইম পোৱা যায় ফেমিলিৰ সৈতে গতিকে প্লেনবোৰ কৰিব পাৰি কথাটো তেনেকুৱা গতিকে ৱৰ্ক লাইফ বেলেঞ্চ খুব ভাল ইয়াত সেইখিনি আৰু ভাল লাগিল বৰ সুন্দৰকৈ তুমি কথাখিনি ক'লা
ধন্যবাদ পিনাক্ষী। অঞ্জুম, আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া। আপুনি তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ্ছ কৰিলে, তাৰপিছত নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰ পৰা PhD ডিগ্ৰী ল'লে। এতিয়া বৰ্তমান আপুনি গথেনবাৰ্গ ইউনিভাৰ্চিটিত যিহেতু পষ্ট ডক্টৰেটৰ কাম কৰি আছে। আপুনি ইউৰোপৰ পদ্ধতিত আপোনাৰ গৱেষণাৰ আৰু তাত কৰি অহা গৱেষণাৰ কেনেকুৱা অভিজ্ঞতা বাৰু? প্ৰথমতেতো যোনখিনি কথা পিনাক্ষীয়ে কৈছে সেইখিনি গোটেইখিনি মানে একেই হয় আৰু ইয়াৰ ছুইডেনতো একেই হয়। তেওঁ যিখিনি কথা কৈছে অলমষ্ট মানে ইট ইজ 100% ছেম। তাৰ উপৰিও মই ক'ব বিচাৰো যে ইয়াত টাইমটো মানুহে বহুত ভেলু কৰে মানুহৰ। মানে ইয়াত 9টা মানে 9টাই আৰু 9টা মানে 9টা 1 নহয় বা 8:58 নহয়, সেইটো মানুহে বহুত মোৰ প্ৰথমতে আহি পেলাই অকমান দিগদাৰী হৈছিলে কিয় মই কেতিয়াবা লেট হৈছিলো, কিন্তু এতিয়া গ্ৰেজুৱেলি মই ইয়াৰ টাইমিং চিষ্টেমটোৰ লগত মই এতিয়া এডাপ্ট কৰিবলৈ ট্ৰাই কৰিছো। ছেকেণ্ড কথাটো হ'ল ইয়াতে আপুনি যদি কিবা এটা ৰিচাৰ্চ টপিক বা ৰিচাৰ্চ হাইপথেচিছ আপুনি যদি আপোনাৰ কলিগছৰ লগত শ্বেয়াৰ কৰে বা আপোনাৰ প্ৰফেচাৰৰ লগত যদি আপোনাৰ বছৰ লগত যদি আপুনি শ্বেয়াৰ কৰে, তেওঁলোকে বহুত কনষ্ট্ৰাকটিভ এটা ক্ৰিটিচিজম দিয়ে। মানে এনেকুৱা নহয় যে তেওঁলোকে সেইটোক ডিছকাৰেজ কৰিব বা তেওঁলোকে সেইটো মানে কি কওঁ মানে নেগলেক্ট নহয়, ধৰক মানে ছাপোৰ্ট নকৰা নহয়। মানে তেওঁলোকে বহুত ধুনীয়াকে বস্তুটো কনষ্ট্ৰাকটিভলি আপোনাক সেইটো বস্তুটো বুজাব, তাৰ ওপৰত আপোনাৰ ফ'ল' আপ লয়। চ' মই সেইটো বস্তু দেখিছো যে ইয়াতে মানে আপুনি আপোনাৰ ভিউজটো বহুত মেটাৰ কৰে। মানে আপুনি যদি কিবা এটা আইডিয়া দিছে বা আপুনি যদি কিবা এটা মানে টপিকৰ ওপৰত আপুনি কিবা এটা তেওঁলোকক নিউ এংগল এটা দিছে ৰিচাৰ্চৰ, তেওঁলোকে সেইটো খুব ভালকে শুনি পেলাই তেওঁলোকে সেইটোৰ ওপৰত এটা আপোনাক ক্ৰিটিচাইজো কৰিব পাৰে, আৰু তাৰ ক্ৰিটিচাইজ কৰাৰ পিছত তেওঁলোকে আপোনাক এটা চলিউচনো দিয়ে যে আপুনি এইটো বস্তু এনেকে কৰিব পাৰে বা এইটো বস্তু এনেকে কৰিব পাৰে। চ' সেই বস্তুটো মই ইয়াত দেখিছো যে সেইটো বহুত কনষ্ট্ৰাকটিভলি মানুহে বস্তুবিলাক মানে চিৰিয়াছলি বস্তুবিলাক মানুহে লয়। তাৰ উপৰিও মই দেখিছো ইয়াতে মানে যোনটো আমাৰ ইয়াত ৰিচাৰ্চ ডিছকাশ্যনটো হয়, সেইটো মানে ইয়াত খুব মানে ভাল। মানে লাইক এতিয়া আমাৰ লেবত আমাৰ উইকলি 2টা মিটিং হয়। চ' এভৰি উইক যদি আপুনি যদি আপোনাৰ ডিছকাশ্যনবোৰ যদি বেছিকে কৰে, তেতিয়া অবভিয়াছলি আপোনাৰ নতুন নতুন আইডিয়াজ আহে বা আপুনি নতুন নতুন জেগাত আপোনাৰ ৰিচাৰ্চটো এক্সপ্ল'ৰ কৰিব পাৰে। চ' মই ভাবো যে সেইখিনি বস্তু ইয়াত বহুত ভাল। আৰু ডিফাৰেঞ্চটো হ'ল যে ৰিচেণ্টলি এতিয়া আমাৰ জুলাই আৰু জুন জুলাই আগষ্ট আমাৰ এই 3টা মাহত আমি ছামাৰ ভেকেশ্যন ল'ব লাগে। তো মই লোৱা নাছিলো। মানে এইটো এটা মানে নিজৰ এক্সপিৰিয়েঞ্চ এটা মই শ্বেয়াৰ কৰিব বিচাৰিছো। তো লাষ্ট উইকেণ্ড মোলৈ মেইল আহিছে যে মানে মই কিয় ভেকেশ্যন লোৱা নাই। কিন্তু মই নেক্সট ছেপ্টেম্বৰত মই ল'ম ভেকেশ্যন। তো তেওঁলোকক মানে মই এতিয়া মানডে গৈ পেলাই এইটো মেইল কৰিব লাগিব যে নাই মই ভেকেশ্যন ল'ম। মানে চ' সেয়েহে মানে ইয়াত ভেকেশ্যন লোৱাটো মানে ৱৰ্ক লাইফ বেলেঞ্চ, আপোনাৰ অফিচত আপোনাৰ মেণ্টেল কণ্ডিশ্যন, এইখিনি বস্তু তেওঁলোকে মানে বহুত কেয়াৰ লয়, ইয়াৰ গভমেণ্টে হওক বা আপোনাৰ ইনষ্টিটিউটে হওক বা ইউনিভাৰ্চিটিয়ে হওক। চ' সেইখিনি বস্তু মই বহুত ডিফাৰেঞ্চ দেখিছো। মেইনটো হ'ল আপোনাৰ ৱৰ্ক লাইফ বেলেঞ্চটো বহুত ভাল ইয়াত। ছেকেণ্ড কথা টাইমিংটো মই ইয়াত দেখিছো যে মানুহে টাইমিংটো বহুত ভালকে ফ'ল' কৰে। থাৰ্ড ৰিচেণ্টলি মই আৰু এটা মানে এইটো ইমান মানে মোৰ এডুকেশ্যনৰ লগত ৰিলেশ্যন নাই একো। মই ৰিচেণ্টলি মই যোনটো মিউনিচিপালিটিত থাকো, এটা মই সৰু এটা মানে এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰো যে ইয়াত যেনেকে আমাৰ স্কুল ষ্টুডেণ্টছ বিলাকৰ এটা মানে হেৰি কৰিছে, প্ৰজেক্ট এটা কৰিছে। তেওঁলোকক মানে লৈ গৈছে টিচাৰ খিনিয়ে, লৈ গৈছে আপোনাৰ য'ত মানে গাৰ্বেজ ডিছপ'জেল যে কৰে, তাত মানে সিহঁতক লৈ গৈছে ষ্টুডেণ্ট খিনিক। সৰু সৰু ল'ৰা ছোৱালী আপোনাৰ ধৰক 5-6 বছৰ 5 to 10 yearsৰ ভিতৰত। সেইটো মানে তেওঁলোকৰ মানে স্কুল প্ৰজেক্ট হয় যে গাৰ্বেজ কেনেকে ডিছপ'জ কৰে মানুহে আৰু কোনখিনি বস্তু ৰিচাইকেল হয়। চ' আমি চবে জানো যে ছুইডেন লাইক ইয়াতে বহুত ধুনীয়াকে গাৰ্বেজ ৰিচাইক্লিং হয় বা বহুত ভাল। মানে ইয়াত গাৰ্বেজ ৰিচাইক্লিং হওক বা এভৰিথিং এইখিনি। চ' সেইটো এটা মানে ইয়াত সেইবিলাক বহুত বস্তু ডিফাৰেঞ্চ আছে ইয়াত মানে ভাৰততকে। কিন্তু আমিও বিচাৰো যে ভাৰততো এনেকুৱা হওক যেন। ত' আমাৰ ইয়াত আমি যোনখিনি বস্তু এক্সপিৰিয়েঞ্চ কৰি আছো, আমাৰ ভাৰততো যদি তেনেকুৱা হয় আমাৰ ভাল লাগিব। এইখিনিয়ে ক'ব বিচাৰো। বস্তুবিলাক সৰু সৰুৱে কিন্তু বহুত দৰকাৰী। কিছুমান সৰু সৰু বস্তুৱে জীৱনত বহুত ডাঙৰ প্ৰভাৱ পেলায়। সেইবিলাক মানে এইখিনি বস্তু মানে আমি কেতিয়াও নাভাবো যে এটা মানে স্কুলৰ প্ৰজেক্টত যে আপোনাৰ
গাৰ্বেজ আমি যোনখিনি জাবৰ জোথৰ পেলাওঁ সেইটোৰ ওপৰত যে ল'ৰা ছোৱালীয়ে যে প্ৰজেক্ট কৰিব পাৰে আমি সেইটো কেতিয়াও ভাবিবই নোৱাৰো কিন্তু সেইটো মানে মই দেখি মানে আচৰিত হৈছো ইয়াত যে মানুহে ইমানখিনিলৈকে মানুহে ভাবে মানে চ' সেয়া আৰু পৰিৱেশ ভাল কৰি ৰাখিবলৈ তেওঁলোকে বহুত ধৰণৰ প্ৰচেষ্টা চলাই থাকে ফ'ল'ও কৰে সেই ৰুলছ এণ্ড ৰেগুলেশ্যনছখিনি ভাল লাগে তেনেকুৱা এখন কাণ্ট্ৰিত থাকি পেলাই বহুত কেইজন দৰ্শকে কিবা কমেণ্ট কৰিছে মন্তব্য দিছে সাগৰিকা মন্তব্যখিনি দেখুৱাই দিব পাৰিবা নেকি এবাৰ হয় সাধনা বৰকটে লিখিছে খুব ভাল অনুষ্ঠান এটা চাবলৈ পাইছোঁ ধন্যবাদ আপোনাক চাই আছোঁ পিংকি পিনাকীৰ লগতে আটাইলৈ শুভকামনা জনাইছে ধন্যবাদ বাইদেউ আপুনি আমাৰ অনুষ্ঠানটো চাই থকাৰ বাবে মিনিমা দাসে লিখিছে ভাল লাগিছে ধন্যবাদ আপোনাকো প্ৰশ্নবোৰ খুবেই খ্যাতি লক্ষ্মীয়ে লিখিছে উত্তৰসমূহৰ পৰা বহুতো নজনা কথা শুনিবলৈ পাইছোঁ ধন্যবাদ খ্যাতি লক্ষ্মী তুমি আমাৰ অনুষ্ঠান চাই থকাৰ বাবে চাই আছোঁ মৌচুমী ধন্যবাদ ভিন্দৌ আৰু এটা আছিলে নেকি নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰা এটা সুন্দৰ অনুষ্ঠান মৌচুমী ধন্যবাদ ছাৰ আপোনালোকে অনুষ্ঠানটো চাই থকাৰ বাবে অশেষ ধন্যবাদ আইৰি ভাল লাগিল দেই আইৰি হৈ ধন্যবাদ দিছোঁ অজন্তা চৌধুৰী বাইদেউ মৌচুমী পৰা এটা কথা জানিব বিচাৰোঁ ইউটিউব ফেচবুকতে দেখা পোৱা নেকি কিন্তু বিনামূলীয়া শ্ৰাব্য প্ৰেৰণত ইমান সুন্দৰকৈ আগবঢ়োৱাৰ পিছত আপুনি কিয় ছাবস্ক্ৰিপশ্যন তথা এটা শ্ৰাব্য এপৰ কথা ভাবিলে সুন্দৰ এটা প্ৰশ্ন আপুনি কৰিছে উৎপল বৰা মই ইয়াৰ উত্তৰটো দিবলৈ নিশ্চয় চেষ্টা কৰিম আচলতে আমাৰ এপত উপলব্ধ বহুতখিনি বস্তু ছাত্ৰ ছাত্ৰীৰ উপযোগীকৈ বহুতো প্ৰবন্ধ চেল্ফ মটিভেশ্যনেল কেয়াৰ আদি কৰি বহুত ধৰণৰ উপযোগী কণ্টেণ্ট ৰখা হৈছে এই কণ্টেণ্টবিলাক প্ৰিমিয়াৰ হোৱাৰ বাবে আমি কপিৰাইটৰ এক্সপেন্সো আছে তাৰ মানে খৰচ আছে আমাৰ লগতে এইবোৰ বনাওঁতেও আমাৰ যথেষ্টখিনি খৰচ হৈছে আমাৰ মানে 70% ফ্ৰী কণ্টেণ্ট থাকে ফ্ৰী কণ্টেণ্ট সেইখিনিও আপোনালোকে চাব পাৰিব প্ৰিমিয়াম কণ্টেণ্টখিনিহে আমাৰ তেনেকৈ ৰখা গৈছে আৰু most importantly এপটো ডেডিকেটেড প্লেটফৰ্ম আৰু আমি বিচাৰোঁ স্মাৰ্টফোন মানে ইউটিউব বা ফেচবুক নহয় এইটো আমাৰো কণ্টেণ্টবিলাকৰ কপিৰাইট যিহেতু কৈছে বহুতখিনি কৰোঁতে আমাৰ এক্সপেন্স আছে ইয়াতো হয়তো আপুনি মোৰ প্ৰশ্নটোৰ উত্তৰ পাইছে চাগে বুজি পাইছে ধন্যবাদ আপোনালোকে চাই থকাৰ বাবে অনুষ্ঠানটো আৰু আছে নেকি বাৰু কমেণ্ট সাগৰিকা পৃথিৱীখন সংগীতা মেধি পৃথিৱীখন ধুনীয়া কৰি ৰখাৰ বাবে প্ৰায় সকলোকে চেষ্টা কৰি আছে ভাৰতীয় যদি এনে পদক্ষেপ ল'লেহেঁতেন হয় আমাৰ ভাৰতো বহুত ধুনীয়া বায়'ডাইভাৰ্চিটি ভাৰতকো ভালদৰে ৰখাত আমাৰ সকলোৰে কৰ্তব্য এতিয়া আমি প্ৰায় অনুষ্ঠানৰ শেষৰ পৰ্যায়লৈ আহিছোঁ মই আপোনালোক সকলোকে উপস্থিত থকা দৰ্শক বা আমাৰ যি বিশেষ অতিথি আপোনালোক সকলোকে অশেষ ধন্যবাদ দিছোঁ বহুত মানে বিনামূল্য আপোনালোকৰ বহুমূলীয়া সময় আমাক দিছে আপোনালোকে আৰু হয়তো আপোনালোকৰ মানে কথাখিনিৰ দ্বাৰা অসমীয়া ছাত্ৰ ছাত্ৰীসকল লাভান্বিত হ'ব তেওঁলোকেও যদি বিদেশত উচ্চ শিক্ষাৰ বাবে আহিবলৈ মন কৰিছে বা যোজা চলাই আছে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকেও বহুতখিনি কথা শিকিছে বা জানিছে লাভান্বিত হ'ব আৰু ভৱিষ্যতলৈও আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আমাৰ গ্ৰন্থকথাৰ প্লেটফৰ্মৰ জৰিয়তে কৰাৰ বহুত পৰিকল্পনা আছে আমাৰ হাতত ৰাখিছোঁ বা কৰিমো আৰু কোনোবা তেনেকুৱা ইচ্ছুক ছাত্ৰ ছাত্ৰী যদি যিসকলে বাহিৰত পঢ়িম বুলি বা ওলাই আহিম বুলি ভাবিছে তেওঁলোকে আমাৰ গ্ৰন্থকথাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ বা আমাক ইমেইলো কৰিব পাৰে আমাৰ ৱেবছাইটত সকলোখিনি দি থোৱা আছে আমি নিশ্চয় তেওঁলোকক সহায় কৰিবলৈ পালে নথৈ আনন্দিত হ'ম সেইখিনিয়ে কৈছোঁ আৰু ভৱিষ্যতলৈও এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকে পাব বুলি আমাৰ পৰিকল্পনা আছে আৰু মৌচুমী বৰুৱাৰ প্ৰাঞ্জল দাক অশেষ ধন্যবাদ জনাইছোঁ আমাক এই অপৰচুনিটি দিয়াৰ কাৰণে আজি আমাৰ গোটেইখিনিৰ লগত ইণ্টাৰেকশ্যন কৰি যথেষ্টখিনি ভাল লাগিলে বহুত কথা শিকিলোঁ বহুত কথা শ্বেয়াৰ কৰিলোঁ
আৰু বেলেগ বেলেগ দেশৰ কথাও গম পালোঁ, আয়াৰলেণ্ড, অষ্ট্ৰিয়া আৰু আমাৰ ছুইডেনৰ কথা আমি শ্বেয়াৰ কৰিলোঁ। তো আপোনালোক দুজনকো অশেষ ধন্যবাদ আমাক এই অপৰচুনিটি দিয়াৰ কাৰণে। আপোনালোক সকলোলৈকেও ধন্যবাদ আহি পেলাই আমাক ধন্যবাদ। সহযোগিতা কৰাৰ কাৰণে, আমাৰ লগত আহি পেলাই এই আমাৰ উইকেণ্ডৰ সময়খিনি জানোৱেই সকলো ব্যস্ততা থাকে, মনডে টু ফ্ৰাইডে ৱৰ্ক, দেন দুদিন সকলোৰে নিজা নিজা পাৰ্চনেল কামবিলাকো থাকে, তাৰ মাজতো আপোনালোকে 1 ঘণ্টা 1.5 ঘণ্টা আমাক সময় দিলে, আমাৰ বিভিন্ন প্ৰশ্ন উত্তৰ বা আপোনালোকৰ অভিজ্ঞতাৰ বিষয়ে আমাৰ আগত শ্বেয়াৰ কৰিলে। এনেকৈ আগলৈকো আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আমি আশাবাদী, আমি আশা কৰোঁ। নিশ্চয় হয়, নিশ্চয় 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 নিশ্চয়। ডেফিনেটলি। ধন্যবাদ সকলোকে আকৌ এবাৰ। এতিয়া শুভৰাত্ৰি, আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। ধন্যবাদ নমস্কাৰ সকলোকে। নমস্কাৰ। নমস্কাৰ।